নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল জোনাকী এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ গ্ৰন্থপাঠ নামেৰে এটা নতুন শিতান। এই শিতানৰ যোগেদি আমি বচা বচা গ্ৰন্থসমূহ পাঠ কৰিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি আৰম্ভ কৰিবলৈ লৈছোঁ বিশিষ্ট কবি, সাহিত্যিক তথা কীৰ্তি শিক্ষক অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম খণ্ডৰ ধাৰাবাহিক পাঠ। আহকচোন পাঠ কৰোঁ। পূৰ্বৰ ধাৰণা নহয়, পৰিকল্পনাইহে মানুহক সফল হোৱাত সহায় কৰে। সঠিক পৰিকল্পনা থাকিলে ধনবিধ অলপ কম থাকিলেও সফলতা অৰ্জন কৰিব পাৰি। কিন্তু পৰিকল্পনা নাথাকিলে অপৰ্যাপ্ত ধনেৰেও লক্ষ্যত উপনীত হোৱা নাযায়। পৰিকল্পনা ল'ব নজনাৰ দুখতে বহু লোক সফল নহয়, অথচ দোষ দিয়ে ভাগ্যক। ভাগ্যনো কি? ই নিজে গঢ়া এক ধাৰণাহে। মৃত্যুৰ কেইদিনমান পূৰ্বে তথ্য প্ৰযুক্তিৰ কিংবদন্তী পুৰুষ ষ্টিভ জবছে এই কথাখিনি কৈছিল। সুন্দৰ আৰম্ভণি, সুন্দৰ যাত্ৰাৰ সফলতাৰ মহামন্ত্ৰ। সফলতাৰ পথত সততা আৰু নিষ্ঠা সদায় প্ৰয়োজন। লক্ষ্যটো মহৎ হোৱাৰ লগতে কাৰ্যকৰী পথটো শুদ্ধ সত্য হ'ব লাগিব। তেতিয়া সফলতাই লগ দিব। নহ'লে তাক বিচাৰি দৌৰি ফুৰিলেও লগ পোৱাটো কঠিন। সফলতাৰ চমু পথ নাই। সৰু ল'ৰা ছোৱালীৰ অন্তৰত সত্য, শৌচ, ক্ষমা, দয়া, বিনয়, সংযম, সততা, প্ৰেম, শ্ৰদ্ধা, ভক্তি আদি জগাই মানৱীয় উপাদানেৰে নৈতিকতা, আধ্যাত্মিকতা আৰু মানৱতাৰ ভেটি তৈয়াৰ কৰিব লাগিব। সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰিৱেশ গঢ়ি স্বাধীন, স্বাৱলম্বী মনোভাৱ, বৈজ্ঞানিক যুক্তিবাদী মানসিকতা সৃষ্টি কৰাটো প্ৰয়োজন। সেয়ে আমাৰ কৰ্তব্য শিশুসকলক সুন্দৰ সপোন দেখুৱাই সুন্দৰ সাধনাৰে সফলতাৰ পথত আগুৱাই যোৱাত সহায় কৰা। ধন্যবাদ। You are what you eat. তোমাৰ আহাৰেই তোমাৰ পৰিচয়। আহাৰেই আৰোগ্য। ভক্তি সাধনত, আৰোগ্য ৰক্ষাত, প্ৰাণীৰ জীৱন ধাৰণত আহাৰৰ মহত্ব অতীৱ প্ৰয়োজন। অন্ন বা আহাৰ যেনেধৰণৰ খোৱা হয় তেনেধৰণৰ প্ৰতিক্ৰিয়া আমাৰ শৰীৰ আৰু মনত সৃষ্টি হয়। আহাৰ শুদ্ধি মানে অন্তৰ্শুদ্ধি। অন্নতে সম্ভৱে ভূত আৰু আহাৰ শুদ্ধও সত্ত্বশুদ্ধি, সত্ত্বশুদ্ধও ধ্ৰুৱা স্মৃতি। ধন্যবাদ। অতি শীঘ্ৰে আপোনালোকে শুনিবলৈ পাব একেটি চেনেলৰ পৰাই অসম সূৰ্য কীৰ্তিনাথ হাজৰিকা স্মৃতি বঁটা আৰু আৰোহণ সাহিত্য বঁটাৰে সাহিত্য জগতত সফল খোজ পেলোৱা শ্ৰদ্ধাৰ দীপালী বৰুৱাৰ উপন্যাস অবেক্ত। আমাৰ চেনেলৰ পৰা সকলোবোৰ অনুষ্ঠান উপভোগ কৰিবলৈ আমাৰ চেনেল জোনাকী এণ্টাৰটেইনমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব। কোনো সৃষ্টিশীল চৰ্চা কৰিবলৈ মূলতে কাম। সৃষ্টিশীল বিষয়টো জটিল, বিস্তৃত আৰু বিতৰ্কিত। মানুহৰ মনটো তেতিয়াই আটাইতকৈ সুখী হয় যেতিয়া কিবা এটা নতুন, লাগতিয়াল অথচ সুন্দৰৰ সৃষ্টি কৰে। সৃষ্টি কেৱল বিজ্ঞানী, প্ৰযুক্তিবিদ বা কলাকাৰেহে কৰে তেনে কথা নহয়। সৃষ্টিশীলতা সকলো ক্ষেত্ৰতে, সকলো পৰ্যায়তে সম্ভৱ। এই সৃষ্টিশীলতা জ্ঞান, অভিজ্ঞতা, নমনীয়তা, আত্মবিশ্বাস, বোধশক্তি তথা অনলস পৰিশ্ৰমত ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কঠোৰ পৰিশ্ৰমৰ শিৰলুত সৃষ্টিৰ পুলিয়েহে পাহি মেলে। সন্তোষাদ অনুতম সুখ লাভং। সন্তোষ ভোগৰ পৰিণাম নহয়, ত্যাগৰহে। ভোগ এটা আসক্তি। শাস্ত্ৰত আসক্তি ত্যাগ কৰি ভোগ কৰিবলৈহে কৈছে। দৈনন্দিন জীৱন যাপনত যিয়ে অলপ পাই তুষ্ট থাকে তেওঁলোকৰ সন্তোষ প্ৰতিষ্ঠিত হৈ দৈহিক, মানসিক আৰু আধ্যাত্মিক সুখ লাভ কৰিব পাৰি। তুলনাই
মানুহক বেছি অসুখী কৰি তোলে। সৰু সৰু কথাৰ পৰা সন্তুষ্টি লাভ কৰিব পাৰিলে জীৱনটো পৰিপূৰ্ণতাৰে ভৰি থাকিব। কাম আমাৰ আজীৱন সংগী আৰু মহত্তম শিক্ষক। এনে বহু কথা আছে যিবিলাক শিকাব নোৱাৰি, শিকিব পাৰি। যেনে সাঁতোৰা, চাইকেল চলোৱা আদি। এইবোৰ বিদ্যা অভ্যাসৰ বলতহে আহে। কামে কাম উলিয়ায়। আমাক নিয়মানুৱৰ্তিতা, আত্মানুসন্ধান, নিজক জনাৰ সুবিধা। আমি আমাৰ জীৱনৰ সীমাবদ্ধতা তেতিয়াই উপলব্ধি কৰিব পাৰোঁ যেতিয়া নিৰলস উৎসৰ্গিত আৰু কঠোৰ পৰিশ্ৰম কৰিব পাৰোঁ। তেতিয়াই অজ্ঞাত হৈ থকা প্ৰতিভা, দৃষ্টিভংগী, দক্ষতা আৱিষ্কাৰ হৈ পৰে। কাম আমাৰ শ্ৰেষ্ঠতম শিক্ষক, কাঢ়া অথচ শুভাকাংক্ষী। এই গুৰু নিৰভয়ো, বাগ্মী আৰু ফলপ্ৰসূ। ই বুজাই, পৰিচালনা কৰে আৰু সহায় কৰে। সেয়ে কামক আমি শ্ৰদ্ধা কৰা উচিত। মানুহৰ প্ৰয়োজন সীমাহীন। কোনো কালে সন্তুষ্ট নোহোৱা বাবে মানুহ চিৰ অভাৱী প্ৰাণী। প্ৰয়োজন নিতৌ সলনি হৈ থকা বাবে এনে অসন্তুষ্টি। বহুদিন নোখোৱাকৈ থাকিলে প্ৰথমে বিচৰা বস্তুটোৱেই হ'ল খাদ্য। তেতিয়া প্ৰেম গৌণ হৈ পৰে। পেট ভৰাৰ পিছত খাদ্য নিবিচাৰে, বিচাৰে মৰম। মানুহৰ এনে বিভিন্ন প্ৰয়োজন আৰু সেইবোৰৰ গুৰুত্ব কেৱল কামৰ যোগেদি পোৱা যায়। আৰু এই কাম হ'ল সমাজ জীৱনৰ ৰক্তস্ৰোত। সকলো প্ৰয়োজনৰ শীৰ্ষত আছে আত্ম উপলব্ধি। আত্মনিৰ্মাণ এক অন্তহীন কাৰ্য আৰু এনে কাৰ্য কৰিলে মানুহৰ মূল্যবোধৰ প্ৰতি শ্ৰদ্ধা জন্মে। নিজকে বুজে, স্বকীয় ব্যক্তিত্ব গঢ় লয়। নিজে সাধু আৰু আনৰ ক্ষেত্ৰত সাধুতা মানি চলে। সৰল আৰু স্বতঃস্ফূৰ্ত হয়। আত্ম উপলব্ধি কৰা মানুহৰ বাবে কাম হয় জগতৰ পবিত্ৰতম সম্পদ, অৰ্থাৎ আত্মোপলব্ধি ব্যক্তিত্বৰ পূৰ্ণ বিকাশ। গু কাৰস্তন্ধকাৰ সাদ্যুকাৰ স্ত্ৰনিৱৰ্তক। অন্ধকাৰ নিনাসত্তাত গুৰু বিতব্য ছভি ধায়াতে। গু শব্দই অন্ধকাৰ আৰু ৰু ইয়াৰ নিৱৰ্তন বুজায়। ব্যক্তিৰ মনৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ পোহৰ প্ৰদান কৰিব পৰা ব্যক্তিজনেই গুৰু। এই ব্যক্তিজন জগতৰ আটাইতকৈ শ্ৰদ্ধাবাচক শব্দ। ভিন্ন ব্যক্তিৰ কাৰ্যৰ ভিন্নতা, চৰিত্ৰৰ ভিন্নতা, সংস্কাৰ অনুসৰি ব্যক্তিত্বৰ ভিন্নতা থাকিলেও গুৰু সদায় শ্ৰদ্ধাৰ পাত্ৰ। সদা শ্ৰদ্ধেয় সত্তা গুৰু। যদিও ভক্তিপৰায়ণ আৰু অসৎ লোকৰ দৃষ্টিভংগীৰ মাজত গুৰুৰ ধাৰণা পৃথক, তথাপি নিজ নিজ ক্ষেত্ৰত গুৰুক সমানে মান্যতা প্ৰদান কৰা হয়। জগতৰ গুণী জ্ঞানী, নিজ, দুৰ্দান্ত, হৃদয়হীন সকলোৰে গুৰু আছে। আৰু সকলোৱে নিজৰ প্ৰবৃত্তিৰ লগত জড়িত হোৱা হেতু গুৰুৰো ভিন্নতা পৰিদৃশ্যমান হয়। কিন্তু সকলোৱে নিজৰ গুৰুজনাক সমানে শ্ৰদ্ধা কৰে। স্বধৰ্ম বা গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবে আগ্ৰহী হোৱাটো মানুহৰ এটা স্বাভাৱিক প্ৰবৃত্তি। ইয়াক ক্ষুদ্ৰ মানসিকতা বুলি জ্ঞান কৰাটো ভুল। কিন্তু মোৰ ধৰ্ম, মোৰ গোষ্ঠীক মই সুৰক্ষা দিম। তাৰ বিকাশ, প্ৰচাৰ আৰু উত্তৰণৰ বাবে মই চেষ্টা কৰাটো মোৰ অধিকাৰ। এইবোৰ কৰিবলৈ যাওঁতে আন ধৰ্মত, গোষ্ঠীক হেয় কৰা অধিকাৰ কাৰো নাই। মই মোৰ ধৰ্ম আৰু মানদণ্ডডালৰ দৈৰ্ঘ্য বঢ়াবলৈ আপ্ৰাণ চেষ্টা কৰিম। কিন্তু তাকে কৰিবলৈ যাওঁতে আন ধৰ্মৰ অথবা গোষ্ঠীৰ মানদণ্ড ক্ষতি কৰাৰ অধিকাৰ আমাৰ নাই, সেয়া মনত ৰখা উচিত। যদি এনে নীতি পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে মানিলেহেঁতেন,
তেনেহ'লে সমগ্ৰ পৃথিৱীত মানৱ জাতিৰ অশান্তিৰ পৰা ৰেহাই পালেহেঁতেন। বৰ্তমান মানুহে সভ্যতাৰ শীৰ্ষবিন্দুত উপনীত হোৱা বুলি ভাবে, যাৰ মূলতে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি। এই অগ্ৰগতিয়ে মানুহৰ জীৱন প্ৰণালী উন্নত আৰু আৰামদায়কহে কৰি তুলিছে, কিন্তু আধ্যাত্মিক জ্ঞানৰ অভাৱ ঘটাইছে। আধুনিক বিজ্ঞানে মানৱ ধৰ্ম আৰু আধ্যাত্মিকতাক এৰি আগবাঢ়ি যোৱাৰ বাবে সমাজত এই সংকটে দেখা দিছে। সংকট হৈছে সভ্যতাৰ, জাতিৰ, ৰাজনীতিৰ, সমাজনীতিৰ, ধৰ্মনীতি, স্বাস্থ্যনীতি, খাদ্যনীতিৰ। বিশ্বৰ এনে সংঘাতৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ হ'লে মানুহে ধাৰ্মিক তথা আধ্যাত্মিক চিন্তা চৰ্চা কৰা নিতান্তই প্ৰয়োজন আহি পৰিছে। সকলো বেদান্ত দৰ্শনত একমত হ'ব লাগিব। ইয়াত আছে ব্ৰহ্মসত্য, জগত মিথ্যা, জীৱো ব্ৰহ্মৌ ন পাৰ, অৰ্থাৎ ব্ৰহ্মাই একমাত্ৰ সত্য, জগত বা সৃষ্টি অসত্য বা অস্থায়ী। কোৰাণত আছে, আল্লাই নিশ্চয় তেওঁকে সহায় কৰে যিজনে তেওঁৰ ধৰ্মক ৰক্ষা কৰে। যিজনে আনৰ উপাস্যক নিন্দাবাদ কৰে তেওঁ আল্লাৰ প্ৰতি শ্ৰদ্ধাশীল নহয়। দুখত কেতিয়াও ভাগি পৰিব নালাগে, কাৰণ দুখৰ পিছত সুখ অনিবাৰ্য। মই প্ৰতিটো বস্তুৰে জোৰা সৃষ্টি কৰিছোঁ, যাতে তাৰ পৰা সকলোৱে শিক্ষা গ্ৰহণ কৰিব পাৰে। আল্লাহ একক আৰু অদ্বিতীয়, তেওঁ অসীম, অনন্ত আৰু অক্ষয়, তেওঁৰ সমকক্ষ কোনো নাই। জগত তেওঁৰে সৃষ্টি আৰু সৃষ্ট জীৱ তেওঁৰে সেৱক। নোপোৱাটোক লৈ অসন্তোষ আৰু পোৱাটোক লৈ অহংকাৰ কৰিব নালাগে। তুমি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংক হ'লেও নিন্দাৰ পৰা হাত সাৰিব নোৱাৰা। সমালোচক হ'ল এজন ভৰি নোহোৱা মানুহ, যিজনে আনক দৌৰিবলৈ শিকায়। পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা। ভাল বা বেয়া কামৰ সকলোৰে সমালোচনা থাকিবই, সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবও নালাগে। নিজৰ ভাল কামবোৰ দেখাটোহে মানুহৰ স্বাভাৱিক প্ৰবৃত্তি। মানুহে স্বাভাৱিকতাই নিজৰ বেয়া কামবোৰ সমালোচনা কৰিব নিবিচাৰে। পৃথিৱীৰ আটাইতকৈ সহজ কামটো হ'ল আনক সমালোচনা কৰা, আৰু আটাইতকৈ কঠিন কাম নিজক সমালোচনা কৰা। প্ৰিয় বাক্য প্ৰদানেষু সৰ্বে তুচ্ছন্তি জন্তুব, তস্মাৎ তদেৱ বক্তব্যং বচনে কিং দৰিদ্ৰতা। মিঠা মাতষাৰে সকলোকে সন্তোষ দিয়ে, আনকি জন্তুবিলাকেও মিঠা মাত ভাল পায়। বিনা খৰচতে পোৱা মুখৰ মাতষাৰৰ দুখীয়া হ'ব নালাগে। মিঠা মাতেৰে আনৰ হৃদয় জয় কৰিব পাৰি। নীৰৱতা এক শ্ৰেষ্ঠ ভাষা। ঈশ্বৰৰ সন্মুখত প্ৰাৰ্থনা কৰাতকৈ নীৰৱে ধ্যান কৰি আপোনাৰ প্ৰাৰ্থনা তেওঁৰ ওচৰলৈ পঠিয়াই দিয়া হ'ল আটাইতকৈ শ্ৰেষ্ঠ ভাষা। মূৰ্খৰ লগত তৰ্ক নকৰি নীৰৱ হৈ থাকিলে আপুনি অপমানিত নহয়। আনক বা নিজৰ ক্ৰোধ বা খং কমাবলৈ নীৰৱে থাকক। সেইদৰে মৃতকৰ কাষত নীৰৱতাই একমাত্ৰ শোকৰ ভাষা। শান্তি নবেল বঁটা বিজয়ী মাদাৰ টেৰেছাই কৈছিল, মানসিক তিক্ততাৰ দৰে সংক্ৰামক ব্যাধি আন একো নাই। 100জন ক্ষুধাৰ্তক অন্ন যোগানৰ সামৰ্থ্য তোমাৰ নহ'লে অন্ততঃ এজনক এসাঁজ খুৱাবৰ চেষ্টা কৰিব লাগে। শান্তিৰ শুভাৰম্ভ ঘটে একোটি নিৰ্মল হাঁহি আৰু মৰম সনা মিঠা মাতেৰে। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, আৰু সেৱাৰ ফল শান্তি। তুমি যলৈকে নোযোৱা কিয় বিলোৱা মাথো প্ৰেম আৰু প্ৰেম।
নীৰৱতাৰ আশ্ৰয়ত থাকিহে আমি আনৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ। মনলৈ প্ৰেম ভাৱ আনিবলৈ সাময়িক প্ৰাৰ্থনা কৰিব লাগে। ইয়াৰ মূল কথা হ'ল ঈশ্বৰৰ ওচৰত আমি আত্মসমৰ্পণ কৰা। ধন্যবাদ। ভাগৱতত উল্লেখ আছে, যিসকলৰ পৰস্পৰৰ বিৰুদ্ধে আৰু যিসকলৰ শক্তি নানাবিধ, সেই বিদ্যাদি বিবিধ শক্তি যাৰ পৰা উদ্ভৱ হৈছে তেওঁ ব্ৰহ্ম। তেওঁ এই বিশ্বৰ উৎপাদক। তেওঁ অদ্বিতীয়, অনাদি, অনন্ত, অবিকাৰ আৰু আনন্দময়। মই তেওঁত শৰণ ল'লোঁ। স্বামী বিবেকানন্দই কৈছিল, আমাৰ ভাৰতবৰ্ষ সুন্দৰ, মহৎ ও পবিত্ৰ। সত্যই ভাৰতৰ ধৰ্ম, সত্যই ভাৰতৰ ঈশ্বৰ। সত্যৰ বাবে সকলো ত্যাগ কৰিব পাৰি, কিন্তু সকলোৰে বাবে সত্যক ত্যাগ কৰিব নোৱাৰি। শিখ ধৰ্মাৱলম্বী লোকসকলে নিজৰ জীৱনত একান্তভাৱে পালন কৰে বিশ্ব ভাতৃত্ব, সকলোকে দয়া কৰা, সহিষ্ণুতা, দানশীল হোৱা, ঈশ্বৰক প্ৰেম নিবেদন কৰা, যাৰ দ্বাৰা মানুহৰ আশ্ৰয়, নিৰাপত্তা আৰু মুক্তি হয়। ইয়াৰ উপৰিও আনৰ প্ৰতি আৰু অন্য ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, ঈশ্বৰৰ অন্তৰেৰে উপলব্ধি কৰি তেওঁৰ সৃষ্টি সকলোবোৰ ভাল পোৱা ইত্যাদি। এই সকলোবোৰ একনিষ্ঠাৰে পালন কৰিলে মানুহৰ মাজত নিশ্চয় সমতা আৰু শান্তি অটুট থাকিব। মই আছোঁ, ই সত্য। মই এই সময়ত এই ঠাইত আছোঁ, ই বাস্তৱ। মোৰ এটা শৰীৰ আছে, মোৰ এটা মন আছে, আছে এটা জীৱন, ই বিশ্বাস। তিনিওটা ভাৱনাৰে মূল বিষয়বস্তু হ'ল মই। জগতৰ প্ৰতিজন ব্যক্তিয়েই নিজকে মই বুলি পৰিচয় দিয়ে। ই স্বভাৱসিদ্ধ। ইতৰ প্ৰাণীসমূহৰ মাজতো যদি ভাষা প্ৰয়োগ কৰিব পৰা ক্ষমতা থাকিলেহেঁতেন, তেনেহ'লে সিহঁতেও নিজকে মই বুলিয়েই ক'লেহেঁতেন। প্ৰাণহীন দ্ৰব্য জগতৰ পদাৰ্থ কণাসমূহো নিজৰ অৱস্থিতি মই বুলিয়েই প্ৰতিপন্ন কৰিলেহেঁতেন। সেয়ে সমস্ত বিশ্বব্ৰহ্মাণ্ড কেৱল মইৰ সমষ্টি। মোৰ শৰীৰ, মোৰ মন, মোৰ জীৱন। সেয়ে মই নহয়, কেৱল মোৰহে। সৎ ব্যক্তিক সকলোৱে শ্ৰদ্ধা কৰে। সেয়ে জীৱনত সাধুতা বা সততাক বিসৰ্জন দিব নালাগে। সৎ ব্যক্তি পৃথিৱীৰ এক অমূল্য সম্পদ। সৎ হৈ থাকিলে মানসিক শান্তি থাকে। মানসিক শান্তি জীৱনৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ। সৎ লোকে এই পুৰস্কাৰ পায়। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিলোঁ। প্ৰতিজন ব্যক্তিয়েই দুশ্চিন্তা আৰু শংকামুক্ত এক জীৱন কটোৱাৰ প্ৰবল হাবিয়াস থাকে। কিন্তু দুশ্চিন্তা আৰু শংকামুক্ত জীৱন কটোৱাৰ প্ৰবল হাবিয়াস থকাৰ পিছতো দুশ্চিন্তাই জুমুৰি দি ধৰেহি মানুহৰ মন। যিকোনো কৰ্মৰ সম্ভাৱ্য পৰিণতি সম্পৰ্কত অধিক সচেতন হোৱাৰ ফলত দুশ্চিন্তাৰ সৃষ্টি হয়। সফলতা বিফলতাৰ মাজেদি মানুহৰ জীৱন। গতিশীলতাত নানান সমস্যাৰ উদ্ভৱ হয়। প্ৰাত্যহিক জীৱনৰ পদে পদে নানান প্ৰাসংগিক জটিলতাৰ সৃষ্টি হয়। ইয়াৰ সন্মুখীন নোহোৱাকৈ কোনেও অগ্ৰসৰ হ'ব নোৱাৰে। মুঠতে দুশ্চিন্তা আৰু শংকামুক্ত জীৱনৰ বাবে কঠিন বাস্তৱৰ মুখামুখি হোৱাৰ বাহিৰে বিকল্প নাই। দুৰ্বল মনে অনুবীক্ষণ যন্ত্ৰই
দেখুৱাৰ সৰু সৰু বস্তুবোৰ ডাঙৰ কৰি দেখুৱায়, কিন্তু ডাঙৰ বস্তুবোৰ ইয়াৰ দৃষ্টিত ধৰা নপৰে। এজন মানুহে স্বাভাৱিকভাৱে প্ৰয়োজনীয় সমস্ত দ্ৰব্য উৎপাদন কৰি ল'ব নোৱাৰে। আমি বিশেষ কোনো জাতি, ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই কাম্য হোৱা উচিত। আত্মনিন্দা কৰিব জানিলে পৰনিন্দাৰ পাকত নপৰে। বেছিভাগ মানুহেই জীৱনত কি বিচাৰে সেই সম্পৰ্কে স্পষ্ট ধাৰণাৰ অভাৱত ভিন্ন ভিন্ন যন্ত্ৰণাৰে পিষ্ট হৈ যাপন কৰে এক দুখময় জীৱন। আচলতে সমগ্ৰ জীৱনজুৰি মানুহে সন্ধান কৰে তৃপ্তিৰ। সৰু সৰু সুখকৰ মুহূৰ্তৰ পৰা সন্তুষ্টি বা তৃপ্তিৰ সোৱাদ ল'ব জানিলেহে জীৱনটো সঠিক ৰূপত চলাই নিয়া সহজ। যতেক অনৰ্থ আছে সংসাৰত, তাতে তিনিবিধ সাৰ। কাম ক্ৰোধ লোভ আপোন নাখন, জানি কৰা পৰিহাৰ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত এনেদৰে কৈছে, ইয়াত মানৱ শৰীৰত থকা কাম, ক্ৰোধ, লোভ এই তিনি আত্মনাশনৰ মূল কাৰণ আৰু ইয়াৰ ভয়াৱহতাৰ কথা সকীয়াই দিয়ে। কামনাৰ বশৱৰ্তী হৈ জীৱসমূহে বিভিন্ন বিষয়ভোগত ৰত হয়। এই কামনাৰ কোনোদিনেই শেষ নাই। বাসনা সদায় অতৃপ্ত হৈয়ে থাকে। অতৃপ্ত বাসনাক তৃপ্ত কৰিবলৈ জীৱই নানা দুৰ্গতি ভোগ কৰিব লাগে। কাম, ক্ৰোধ, লোভেই জীৱক ঈশ্বৰ বিমুখী কৰি সংসাৰত লিপ্ত কৰাই ৰাখে, যাৰ ফলত জীৱসমূহ ভ্ৰষ্ট হয়। এনে ৰিপু দমন কৰিবলৈ হৰিনাম অমূল্য ৰত্ন। আত্মবিনাশৰ পথ পৰিত্যাগ কৰি জীৱই মংগল আৰু সুমংগল হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰি পৰমপদ লাভ কৰিবলৈ গুৰুজনাই অকুণ্ঠ চিত্তে মানৱক আহ্বান জনাইছে। শৈশৱ মানে নিৰ্দোষ আনন্দ ধেমালি। শিশু এটিৰ সোণালী শৈশৱটি চিন্তা আৰু চাপমুক্ত হৈ থাকিব দিয়াটো প্ৰয়োজন। শিশু এটিক স্বাভাৱিক জীৱন যাপনৰ বাবে সুযোগ দিলে সি আপোনা আপুনি সফলতাৰ আকাশ স্পৰ্শ কৰিব। কোনটো বিষয়ত শিশুটি কৃতকাৰ্য হ'ব, বিষয়টো তাক নিজেই বাছি লোৱাৰ সুযোগ দিয়ক। অযথা বোজা জাপি তাৰ শৰীৰ আৰু মন পংগু কৰি নুতুলিব। শিশু এটিৰ আচাৰ আচৰণ, মুখাৱয়ব দেখি আপুনি অনুমান কৰক সি কি বুজাব বিচাৰিছে, কি প্ৰয়োজন, কি বিষয় আগ্ৰহ। অযথা বোজা জাপি তাৰ আত্মবিশ্বাস নোহোৱা নকৰিব আৰু ভয়াতুৰ শিশু কৰি নুতুলিব। ধন্যবাদ। যদি শতায়ুজ্য দিবা পৰেতো, যদি মৃত্যুৰ ইন্তিবাং নিতয়েব, তমা হাৰামি নিবিক্ষাদেৰু পস্তা দিস্পৰ্শ মেনং শত হৰদায়। অৰ্থাৎ কোনো ৰোগগ্ৰস্ত মানুহে যদি মৃত্যুৰ পথলৈ অগ্ৰসৰ হৈছে, যদি তেওঁৰ আয়ুস ক্ষীণ হৈ আহিছে, তথাপি মই তেওঁক হতাশ হ'বলৈ নিদিওঁ। মই তেওঁক তাৰ পৰা উভতাই আনিব খোজোঁ।
কাৰণ তেওঁৰ আয়ুস 30 বছৰ আৰু তেওঁক 100টা শৰৎকাল পূৰ্ণ কৰি আয়ুস সুৰক্ষিত কৰিব পৰা যায় সাধনাৰ জৰিয়তে। মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰিবলৈ সাধকসকলে কৈছে যে মানুহৰ আয়ুস বৃদ্ধি কৰিব পৰা যায়। ইয়াৰ মূল শাস্ত্ৰ হ'ল প্ৰাণায়াম, ব্যায়াম আৰু প্ৰাৰ্থনা। আহাৰো জীৱনী শক্তি বৃদ্ধিৰ অন্যতম এক কাৰক। মুকং কৰোতি বাচালং পংগু লংঘয়তে গিৰিম সৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম। ভগৱানৰ কৃপা হ'লে বা থাকিলে বোবাজনেও কথা ক'ব পৰা হয়, খুৰাজনেও পৰ্বত আৰোহণ কৰিব পৰা হয়। তেনেহ'লে যাৰ শৰীৰৰ কোনো অংগ বিকল নহয় সেইসকলে সফল হ'ব নোৱাৰাৰ কোনো কাৰণ নাই। আমি একেখন সমাজৰ বাসিন্দা, সঁচা কথা, কিন্তু নিলজ্জকৰ সত্য যে আমি এজনে আনজনক নাজানো, নিচিনো। আমি এনে এখন সমাজত বাস কৰিছোঁ যে কাষৰ ঘৰখনৰ সদস্যৰ সংখ্যা কিমান তাকো নাজানো বা জনাৰ অৱকাশ নাই। আমাৰ শব্দটোৰ অৰ্থ কি? এক আত্মীয়তা য'ত দুজন ব্যক্তিৰ তেজৰ সম্পৰ্ক নাথাকিবও পাৰে। আমাৰ এই শব্দটো সংকোচন হৈ এতিয়া মই, মোৰ আদিলৈ ৰূপান্তৰিত হৈছে। বস্তুবাদী ব্যক্তিকেন্দ্ৰিক যান্ত্ৰিকতাই মানুহক ক্ৰমাৎ মোৰ, মই আদিলৈ ৰূপান্তৰিত হৈছে। কবিগুৰু রবীন্দ্রনাথ ঠাকুরদেৱৰ মতে সত্যকে আমরা হৃদমনীষা মনসা উপলব্ধি কৰি তাই সুন্দৰ। এই হৃদয় মনেৰে উপলব্ধি কৰা প্ৰকৃত সুন্দৰ সত্য জীৱনৰ কিছুমান মুহূৰ্তহে পাওঁ। আৰু এইবোৰ ক্ষণ শামুকৰ খোলাত কাচিত পোৱা মুকুতাৰ দৰে। জীৱন মানেই সময়ৰ সমষ্টি। সেয়ে সুখ আৰু আনন্দৰ মুহূৰ্ত নিৰ্ধাৰণ কৰিব পাৰে ব্যক্তিয়ে ইয়াৰ সত্য বিচাৰ কৰি। দাৰ্শনিক নিটছেৰ মতে তপস্বীসকলৰ বাবে সত্য এক অনুশাসন, ৰহস্যবাদীসকলৰ বাবে পিপাসা, সৰল সহজসকলৰ বাবে সত্য এক বিশ্বাস, দুৰ্বলৰ বাবে মুক্তিপণ, সজ্জনৰ বাবে সত্য, একমান বিনয়ীসকলৰ বাবে সত্য এক মতবাদ। পৰিপক্কসকলে সত্য এক প্ৰত্যাহ্বান স্বৰূপে জ্ঞান কৰে।
আৰাধনা জীৱনৰ খেল। পাৰ্থিৱ প্ৰেম আৰু সৌন্দৰ্যই মানুহৰ মনক পূৰ্ণ কৰি তুলিব নোৱাৰে, ই সীমাবদ্ধ। পাৰ্থিৱ প্ৰেমৰ মাজেদিয়েই অপাৰ্থিৱ সুখে লাভ কৰিব পাৰি। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে জগতৰ চিৰসুন্দৰৰ উপাসকসকলে পাৰ্থিৱ প্ৰেম আৰু সৌন্দৰ্যতেই অপাৰ্থিৱজনৰ অনুসন্ধান কৰে। Every beautiful face reminds me the beauty of God. কোনো অজ্ঞাত ইংৰাজ কবিয়ে এই কথা কৈছিল। আৰু গুৰু দুজনৰ বিউটিফুল ফেচত এই সৌন্দৰ্য আবদ্ধ হৈ থকা নাই। তেওঁৰ মতে যত জীৱ জংগম কীট পতংগম অগণন্তেৰিকায়া, অশান্তিময় পৃথিৱীত গুৰুজনাৰ এনে মানৱতাবোধৰ দৰ্শন উপলব্ধি কৰি ব্যৱহাৰিক জীৱনত খটুৱাব পাৰিলেহে প্ৰকৃতাৰ্থত শান্তি বিৰাজ কৰিব। ধন্যবাদ। গুৰু নানকৰ মতে আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰো অধিকাৰ নাই। এখন উদ্যানৰ গছ আৰু ফুলবোৰে যিদৰে বেলেগ বেলেগ চিত্ৰ দাঙি ধৰে, তেনেকৈ সমাজ আৰু মানৱতায়ো বেলেগ বেলেগ ৰূপত দেখা দিয়ে। ভগৱানে জাত পাত বিচাৰ নকৰে, বিচাৰ কৰে কোনে কি কৰিল। ঈশ্বৰৰ চকুত ব্ৰাহ্মণ শুদ্ৰ হিন্দু মুছলমান সকলো সমান। অজৰা মৰৱত প্ৰাজ্ঞো বিদ্যা মৰ্ধন চ চিন্তয়েত গৃহীত ত্ৰৱ কেশেনু মৃত্যুনাং ধৰ্ম মাচৰেত। বিদ্যা আৰু ধন আহৰণ কৰোঁতে বহুদিন জীয়াই থাকিম বুলি ভাবি আহৰণ কৰিবলৈ যত্ন কৰিব লাগে, কিন্তু জীৱনটো ক্ষণস্থায়ী বুলি ভাবিব নালাগে। আনহাতে ধৰ্ম অৰ্জন কৰাৰ সময়ত জীৱনটো খন্তেকীয়া, মৃত্যুৱে সদায় চুলিত ধৰি আছে, এই ভাৱ মনত ৰাখি সৰুৰে পৰা ধৰ্ম কাৰ্য কৰিবলৈ যত্নপৰ হ'ব লাগে। এটা কুৎসিত মনতকৈ এখন কুৎসিত মুখ বেছি ভাল। যদি তুমি নিৰ্ভীক, তুমি সত্যৰ সন্ধান কৰিব পাৰিবাই। শিশু এটি জন্মে, কিন্তু মানুহ এজনক গঢ়া হয়। সকলো মানুহে সচেতন প্ৰয়াসৰ দ্বাৰা নিজৰ জীৱনটোক ক্ৰমে উন্নত কৰি নিব পাৰে। ভোগ কৰিবলৈ শিকাৰ আগত আমি ত্যাগ কৰিবলৈ শিকিব লাগে। সত্যনাথ বৰাদেৱে কৈছিল, কৰ্তব্য জ্ঞানে লোকক উদাৰ আৰু মহৎ কৰে, এলাহে অধম কৰে। বিদ্যা মানৱ জাতিৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত মানুহে ধন মান আৰু যশস্যা লাভ কৰে। সত্যবাদিতা মহৎ লোকৰ সংসাৰ বিচৰণ পথ। মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। নম্ৰতা সত্য ব্যৱহাৰৰ অনুপম। বিশ্বপুথিৰ উপদেশ শিলৰ ৰেখা। সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস। মহাভাৰতত সত্যক ধৰ্ম আৰু অসত্যক পাপ বুলি জ্ঞান কৰিছে। সত্যক আশ্ৰয় কৰিহে মানুহে ধৰ্ম সাধন কৰিব পাৰে। মহামানৱ মহাত্মা গান্ধীয়ে সত্যক ভগৱান বুলি অভিহিত কৰিছে। সত্যৰ সদায় জয় তেওঁৰ আদৰ্শ আছিল। সত্যৰ সৃষ্টিৰ মূলতে স্বয়ং ভগৱানৰ শক্তি।
এই শক্তি চিৰন্তন, চিৰসত্য আৰু কোনো কালে হানি বিঘিনি নহয়। সত্য কোৱা, সত্য বা ন্যায়ৰ পথত চলা লোকৰ বিপদ আপদ আহিলেও ভগৱান স্বৰূপ সত্যৰ পৰা বিচলিত নহ'লে বিপদৰ পৰা হাত সাৰিব পাৰি। অসত্যৰ আশ্ৰয় ল'লে বিপদত উদ্ধাৰ হোৱা টান। জ্ঞাননাথ বৰাদেৱে কৈছিল, তুমি কীৰ্তনৰ অৱতাৰবাদ নামানিব পাৰা, তুমি নাস্তিক, ঈশ্বৰক বিশ্বাস নকৰিব পাৰা, তুমি ঘোৰ তান্ত্ৰিক, শক্তি পূজক হ'ব পাৰা, তুমি কীৰ্তনৰ কোনো কথাই নামানিব পাৰা, কিন্তু তুমি কীৰ্তনৰ কলতেই ডাঙৰ হৈছা। অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ কিতাপ অলপ চিন্তা অলপ গদ্যত লিখিছিল, লালু প্ৰসাদ যাদৱে হেনো কৈছিল, আমি পিন্ধা জোতা চেণ্ডেল কাপোৰ আদিবোৰ কিনো এয়াৰ কণ্ডিশ্যন থকা দোকানৰ পৰা, আৰু খোৱা বস্তুবোৰ আলু, পিঁয়াজ, বিলাহী ইত্যাদি ফুটপাথৰ পৰা কিনো। ভাৰতীয় মধ্যবিত্তৰ মানসিকতাৰ এটা উৎকৃষ্ট উদাহৰণ এইটো মাত্ৰ। বস্তুবাদী উচ্চ জীৱনক প্ৰাধান্য দিয়া ভাৰতীয় মধ্যবিত্তই জীৱনৰ ৰূপ, ৰস, গন্ধ এতিয়া বিশ্বায়নৰ সৈতে হোৱা সম্পৰ্কৰ পৰাই গ্ৰহণ কৰে। জীৱনৰ মাধুৰ্য থাকে কাপোৰ, গহনা, নিত্য নতুন ইলেক্ট্ৰনিক বস্তু, গাড়ী মটৰ, ফ্ৰিজ ইত্যাদি ইত্যাদি। কিন্তু এইবোৰ সলাই বদলাই জীৱন উপভোগ কৰা সংখ্যাগৰিষ্ঠৰ ঘৰতে দেখা যায় যে খোৱা পানী টোপা বীজাণুমুক্ত কৰা প্ৰণালীটোক অৱহেলা কৰি পেলাই থৈ দিয়ে। গতিকে আমি চিন্তা কৰাৰ সময় আহি পৰিছে। কোনো কামেই কঠিন নহয় যদি কামবোৰক সৰু সৰু অংশত ভাগ কৰি লোৱা হয়। নিজৰ মনোপুত কাম বিচাৰি পোৱাজন ঈশ্বৰৰ আশীৰ্বাদ পুষ্ট। কামতকৈ কথাইহে শত্ৰুৰ জন্ম দিয়ে। সকলো কামৰে উৎকৃষ্ট সৰ্বোত্তম পথ থাকে, ইয়াক বিচাৰি উলিওৱাটো আমাৰ দায়িত্ব। আমি সেইটো কামহে কৰা উচিত যিটো কৰিলে কাম যেন অনুভৱ হয়। কৃতকাৰ্যতাৰ সংজ্ঞা বিচাৰি হাৱাথুৰি নাখাই একান্ত মনে কৰ্মত ব্ৰতী হ'লে ইয়াৰ সংজ্ঞা নিজে নিজে ওলায়। ব্যস্ততাই আনন্দ দান কৰে, কৰ্মৰ সৈতে সংগতি নথকা কথা মূল্যহীন, অপৰিপক্ক। লৰ্ড এভেবৰীয়ে কৈছিল, সৰু ফুটাৰ মাজেদি যেনেকৈ সূৰ্যৰ পোহৰ দেখা যায়, তেনেকৈ সৰু কথাৰ মাজেদিও এজন মানুহৰ চৰিত্ৰৰ মাহাত্ম্য প্ৰকাশ পায়। গীতাত আছে, অগণিত কেঁচা কাষ্ঠ দহি হুৱে চাই, পাপীজনো তৰি যায় সাধুৰ সংগ পায়। সাধু সংগত পাপী লোক তৰি যায়, কিন্তু পাপীৰ সংগত সাধুৰো ভৰি পিছল খায়। যদিহে তেওঁ সৰ্বগুণসম্পন্ন জিতেন্দ্ৰিয় পুৰুষ হৈ উঠিব নোৱাৰে। জ্ঞানৰ সাধনাৰ বেলিকা আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ'ল সংযম। সংযম অবিহনে বিদ্যা সাধনত সিদ্ধি লাভ কৰাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। মন হ'ল সকলো সাধনাৰ অন্তৰায়। ইয়াক সংযত কৰি ৰাখিব নোৱাৰিলে সিদ্ধি লাভ অসম্ভৱ। দৃঢ় সচেতনাজনে এই মন তুংগৰ পিঠিত আৰোহণ কৰি সংযমৰ লেকাম টানি তাক পৰিচালিত কৰে। সাধু পুৰুষবোৰ মধুকৰৰ দৰে বেয়াটো পৰিহাৰ কৰি ভালটো গ্ৰহণ কৰে। ধন্যবাদ। চৰিত্ৰ গঢ়িবলৈ প্ৰয়োজন হোৱা বস্তুটো হৈছে অদম্য ইচ্ছা শক্তি। চৰিত্ৰ সদায় উজ্জ্বল, কিন্তু নিকা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। দেখনীয়াৰ পোচাক পৰিচ্ছদে মানুহৰ চৰিত্ৰ বেছি সময় গাপ দি ৰাখিব নোৱাৰে। চৰিত্ৰ এক বৰদান নহয়, ই হৈছে অশেষ কষ্টৰে অৰ্জন কৰা বিজয় নিচান। জিজ্ঞাসা মানুহৰ জন্মগত স্বভাৱ।
আমি আমাৰ নিজৰ ভুলটো দেখা নাপাওঁ। আনৰ ভুল দোষ বিচাৰি থাকি আমি জীৱনৰ বহু মূল্যৱান সময় নষ্ট কৰোঁ। আনৰ সমালোচনাই আমাৰ দেহ মন ক্ষতি কৰে। সেয়ে আনৰ সমালোচনাৰ পৰিৱৰ্তে নিজক বিশ্লেষণ আত্মমূল্যায়ন কৰিলে নিজে নিজৰ প্ৰতি সজাগ সচেতন হোৱাত সহায়ক হয় আৰু নিজে নিজৰ সজাগ সচেতনতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে আবেগ অনুভূতিবোৰো সংযম হয়। শৰীৰৰ কীৰ্তন যিজনে নকৰে তাতো পৰে নাই দুখী। হৰি গুণ নাম সন্তোষ অমৃত ইয়ে যিটো সিটো সুখী। যি লোকে কেৱল ধন জন পুত্ৰ ভাজ্যতে আসক্ত হৈ আত্মগৌৰৱত মতলীয়া হৈ থাকে, সৎসংগলৈ নাযায়, হৰিৰ কীৰ্তন নকৰে, নুশুনে, ভকত বৈষ্ণৱক চিনি নাপায়, ভকতৰ সেৱা নকৰে, এই সংসাৰত সেইজনতকৈ দুখী আৰু কোনো নাই। যিজনে অমৃত সদৃশ হৰিৰ গুণনাম সন্তোষ মনে পান কৰে, সন্তৰ সংগ নেৰে, সেইজন সদায় সুখী। তেওঁক আন ধনৰ কোনো প্ৰয়োজন নাই। আলেকজেণ্ডাৰ বগমলাচ্ছই কৈছিল, মানুহে কেতিয়াও কামনা বাসনা বিসৰ্জন দিয়া উচিত নহয়। কাৰণ কামনা বাসনা নাথাকিলে মানুহৰ সৃষ্টিশীলতা হেৰাই যায়। মানুহে প্ৰেম কৰিবলৈ পাহৰি যাব আৰু দীৰ্ঘ জীৱন কামনা নকৰা হ'ব। সকলো বস্তুৰে ভাল বেয়া থাকে, এটা আনটোৰ পৰিপূৰক। বিপৰীত শক্তি সকলোতে থাকে যদিও ধৈৰ্য ধৰি বাধা বিঘিনি নেওচি দুখ দুৰ্দশাৰ সন্মুখীন হৈ উন্নতিৰ শিখৰত উঠিবলৈ চেষ্টা কৰিব লাগে। সমস্যাবোৰক সমস্যা হিচাপে নলৈ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি চেষ্টা অব্যাহত ৰাখিব লাগে। যিজনে নিজক চিনি পায় তেওঁ ভগৱানকো চিনি পায়। অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথি সৎকাৰ কৰে। আনে তোমাক গালৈ দলিওৱা ইটা শিলগুটিৰে তুমি এটা সুস্থিৰ ভেটি কৰিবলৈ যত্ন কৰা, সফল নিশ্চিত। যি মানুহে আনৰ বিষয়ে ভাল বেয়া একো নকয় তেওঁই সুখী মানুহ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, যি কথাই, যি কামে, যি চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই নিয়ে, মানুহৰ সেই চিন্তাই হৈছে সংস্কৃতি। যেতিয়া আপুনি কাৰোবাক অপমান কৰি থাকে তেতিয়া পৰোক্ষভাৱে নিজৰ সন্মান হেৰুৱাই থাকে। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। সাহস প্ৰতিফলিত হয় কাৰ্যত। এজন ব্যক্তিৰ আবেগৰ মাত্ৰাৰ দ্বাৰা তেওঁৰ জ্ঞানৰ গভীৰতা জানিব পাৰি। নিজৰ ওপৰত যাৰ বিশ্বাস আছে, ইচ্ছাশক্তি দৃঢ়, নিজৰ লক্ষ্যত উপনীত হ'বলৈ শত সহস্ৰ বাধাও তেনে ব্যক্তিৰ বাবে প্ৰাচীৰ হ'ব নোৱাৰে। বৰঞ্চ দৃঢ় বিশ্বাসে সফলতাৰ সৈতে পৰিচয় কৰাই দিয়ে। ধৈৰ্য আৰু কৰ্মনিষ্ঠ সাধনাই হ'ল সফলতাৰ চাবিকাঠি। কিন্তু যিকোনো কাম সফলতাৰে সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনাৰ প্ৰয়োজন। দৃঢ় বিশ্বাস, ইচ্ছাশক্তি আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়ি গ'লে কৰ্মই পূৰ্ণতা পায়। আশানুৰূপ ফল পাবলৈ নিজৰ মাজত লুকাই থকা কামখিনি জানি লোৱাটো নিতান্তই প্ৰয়োজন। জীৱনটো আচলতে খুব চুটি, কেৱল দুখ যন্ত্ৰণাবোৰহে দীঘলীয়া। যি মানুহে কেতিয়াও ভুল নকৰে আচলতে তেওঁ জীৱনত আন একোকে নকৰে। যিহেতু জীৱনক আমি ভাল পাওঁ, গতিকে সময়ৰ অপব্যৱহাৰ কৰিব নালাগে। মানুহ কেনেকৈ মৰে
সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কেনেকৈ জীয়াই থাকে সেইটোহে আচল কথা। নমস্কাৰ, জোনাকী ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত আৰু জোনাকী এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰচাৰিত গ্ৰন্থপাঠ অনুষ্ঠানত পাঠ কৰি থকা হৈছে অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম খণ্ডৰ ধাৰাবাহিক পাঠ। আজি আপোনালোকে শুনিবলৈ পাব উক্ত গ্ৰন্থখনিৰ ৪১তম খণ্ডৰ পৰা ৫৫তম খণ্ডলৈ। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। গুৰুজনাৰ নামঘোষাত আছে, শুনিও সজ্জন শাস্ত্ৰহাৰ, সকল সম্পত্তি জানা তাৰ, হৰি ভক্তি সন্তোষ মন যাহাৰ। মনৰ সন্তোষ বা সন্তুষ্টি হ'ল মানুহৰ ডাঙৰ সম্পত্তি। এই সন্তোষ কেৱল হৰি ভক্তিৰ দ্বাৰাই পোৱা যায়। এই হৰি ভক্তি যিজনে লাভ কৰিছে সেইজনেই সম্পত্তিবান লোক। যিজন সুখী তেওঁই ধনী, আৰু যি অসন্তোষীয় তেওঁ পৃথিৱীৰ আটাইতকৈ দুখীয়া লোক। মানুহ মাত্ৰেই জীৱন যাত্ৰা বেলেগ বেলেগ। গুণ আৰু ক্ৰিয়াৰ দ্বাৰা জীৱই সংসাৰত সুখ দুখ ভোগ কৰে। মকৰাই ফুলত বিষ নিহৰণ কৰি নষ্ট কৰে। মৌমাখিয়ে ফুলৰ কেৱল ৰেণুহে গ্ৰহণ কৰে, ফুলৰ অনিষ্ট নকৰে। পখিলাই ফুলৰ পৰা একো নলয়, একো অনিষ্টও নকৰে। ই ফুলৰ সৌন্দৰ্য বৃদ্ধিহে কৰে। মানুহৰো জীৱন তেনেকুৱাই। কোনোৱে সুখ অনুভৱ কৰে, কোনোৱে দুখ কৰে, আৰু কোনোৱে স্বৰ্গীয় অনুভূতি অনুভৱ কৰি ধন্য হয়। শিক্ষিত হ'বলৈ হ'লে সকলো বিষয়তে জ্ঞান থাকিব লাগিব, কিন্তু জ্ঞানী হ'বলৈ শিক্ষিত নহ'লেও হয়। আমাৰ মানৱ জীৱনটোৰ আদৰ্শ মানৱ গঢ়াৰ উপকৰণ। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোকৈ ডাঙৰ বোজা। কিতাপ এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা বিভিন্ন সংস্কৃতিৰ সৈতে মিলন সেতু গঢ়িব পাৰি। যি চাকি নিজেই নজ্বলে আনক কেনেকৈ পোহৰ কৰিব। চৰাই এটি পৃথিৱীৰ কাৰো ওপৰত নিৰ্ভৰ নকৰি কেৱল তাৰ সৰু ডেউকা দুখনৰ বিশ্বাস আৰু দৃঢ়তাৰ বাবে উৰিব পাৰে। অৰ্থাৎ ডেউকা দুখনৰ ওপৰত তাৰ অটল আত্মবিশ্বাস। আমি আমাৰ আত্মবিশ্বাসৰ অভাৱত লক্ষ্যৰ পৰা পিছলি পৰোঁ। প্ৰচণ্ড আত্মবিশ্বাসী মানুহে সফলতা অৰ্জন কৰাটো নিশ্চিত, যিহেতু পাৰফেক্ট প্ৰেক্টিছ মেক্স এ মেন কনফিডেণ্ট এণ্ড পাৰফেক্ট। আমি প্ৰথমে আমাৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগে। লক্ষ্য হ'ব লাগিব বাস্তৱসন্মত। জীৱনৰ লক্ষ্যৰ বিষয়ে উপযুক্ত ব্যক্তি এজনক ব্যক্ত কৰাৰ প্ৰয়োজন। পৰিকল্পনাও সঠিক হ'ব লাগে। নিজৰ প্ৰতি অংগীকাৰবদ্ধ হ'লে মানুহ আত্মবিশ্বাসী হয়। জীৱনত কিবা ভুল কৰিলে সেই কথা আনে দৃষ্টিগোচৰ কৰি দিলে হাঁহিমুখে স্বীকাৰ কৰিব পৰাজনে জীৱনত সহজতে কৃতকাৰ্যতা লাভ কৰে। নিজৰ ওপৰত অটল বিশ্বাস বা নিজৰ প্ৰচণ্ড আত্মবিশ্বাসে সকলো জয় কৰি জীৱনৰ উন্নতিৰ শিখৰত আৰোহণ কৰাত সহায় কৰে। ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ, যাৰ অৰ্থ যাক পঢ়া উচিত, এইখন কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, বৰং কোৰাণ এখন এনেকুৱা গ্ৰন্থ য'ত আপোনাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সমস্যাৰ সমাধান ব্যৱস্থা পোৱা যায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কোৰাণৰ সম্পৰ্কে কৈছিল, পবিত্ৰ আল কোৰাণ মানৱ জগতৰ সংস্কাৰক। আধ্যাত্মিক নিৰ্দেশনা আৰু জ্ঞানগৰ্ভ তথ্যৰ সমৃদ্ধ এই মহাগ্ৰন্থই মানৱ সভ্যতাৰ এক বিস্ময়কৰ সংস্কাৰ সাধন কৰিছে। যিসকল মনীষীয়ে এই মৰ্ম আৰু অন্তৰ্নিহিত তাৎপৰ্যৰ সন্ধান পাইছে, সেইসকলেই এই সত্য উপলব্ধি কৰিব পাৰিব যে কোৰাণ এখন পূৰ্ণাংগ জীৱন দৰ্শন। মানৱ জীৱনৰ
যিকোনো সমস্যাই ইয়াৰ মাজলৈ লৈ নাহক কিয় কোৰাণে তাৰ সমাধান দিয়ে। গুৰুজনাৰ নামঘোষাত আছে, শুনিও সজ্জন শাস্ত্ৰহাৰ, সকল সম্পত্তি জানা তাৰ, হৰি ভক্তি সন্তোষ মন যাহাৰ। মনৰ সন্তোষ বা সন্তুষ্টি হ'ল মানুহৰ ডাঙৰ সম্পত্তি। এই সন্তোষ কেৱল হৰি ভক্তিৰ দ্বাৰাই পোৱা যায়। এই হৰি ভক্তি যিজনে লাভ কৰিছে সেইজনেই সম্পত্তিবান লোক। যিজন সুখী তেওঁই ধনী, আৰু যি অসন্তোষীয় তেওঁ পৃথিৱীৰ আটাইতকৈ দুখীয়া লোক। মানুহ মাত্ৰেই জীৱন যাত্ৰা বেলেগ বেলেগ। গুণ আৰু ক্ৰিয়াৰ দ্বাৰা জীৱই সংসাৰত সুখ দুখ ভোগ কৰে। মকৰাই ফুলত বিষ নিহৰণ কৰি নষ্ট কৰে। মৌমাখিয়ে ফুলৰ কেৱল ৰেণুহে গ্ৰহণ কৰে, ফুলৰ অনিষ্ট নকৰে। পখিলাই ফুলৰ পৰা একো নলয়, একো অনিষ্টও নকৰে। ই ফুলৰ সৌন্দৰ্য বৃদ্ধিহে কৰে। মানুহৰো জীৱন তেনেকুৱাই। কোনোৱে সুখ অনুভৱ কৰে, কোনোৱে দুখ কৰে, আৰু কোনোৱে স্বৰ্গীয় অনুভূতি অনুভৱ কৰি ধন্য হয়। শিক্ষিত হ'বলৈ হ'লে সকলো বিষয়তে জ্ঞান থাকিব লাগিব, কিন্তু জ্ঞানী হ'বলৈ শিক্ষিত নহ'লেও হয়। আমাৰ মানৱ জীৱনটোৰ আদৰ্শ মানৱ গঢ়াৰ উপকৰণ। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোকৈ ডাঙৰ বোজা। কিতাপ এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা বিভিন্ন সংস্কৃতিৰ সৈতে মিলন সেতু গঢ়িব পাৰি। যি চাকি নিজেই নজ্বলে আনক কেনেকৈ পোহৰ কৰিব। চৰাই এটি পৃথিৱীৰ কাৰো ওপৰত নিৰ্ভৰ নকৰি কেৱল তাৰ সৰু ডেউকা দুখনৰ বিশ্বাস আৰু দৃঢ়তাৰ বাবে উৰিব পাৰে। অৰ্থাৎ ডেউকা দুখনৰ ওপৰত তাৰ অটল আত্মবিশ্বাস। আমি আমাৰ আত্মবিশ্বাসৰ অভাৱত লক্ষ্যৰ পৰা পিছলি পৰোঁ। প্ৰচণ্ড আত্মবিশ্বাসী মানুহে সফলতা অৰ্জন কৰাটো নিশ্চিত, যিহেতু পাৰফেক্ট প্ৰেক্টিছ মেক্স এ মেন কনফিডেণ্ট এণ্ড পাৰফেক্ট। আমি প্ৰথমে আমাৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগে। লক্ষ্য হ'ব লাগিব বাস্তৱসন্মত। জীৱনৰ লক্ষ্যৰ বিষয়ে উপযুক্ত ব্যক্তি এজনক ব্যক্ত কৰাৰ প্ৰয়োজন। পৰিকল্পনাও সঠিক হ'ব লাগে। নিজৰ প্ৰতি অংগীকাৰবদ্ধ হ'লে মানুহ আত্মবিশ্বাসী হয়। জীৱনত কিবা ভুল কৰিলে সেই কথা আনে দৃষ্টিগোচৰ কৰি দিলে হাঁহিমুখে স্বীকাৰ কৰিব পৰাজনে জীৱনত সহজতে কৃতকাৰ্যতা লাভ কৰে। নিজৰ ওপৰত অটল বিশ্বাস বা নিজৰ প্ৰচণ্ড আত্মবিশ্বাসে সকলো জয় কৰি জীৱনৰ উন্নতিৰ শিখৰত আৰোহণ কৰাত সহায় কৰে। ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ, যাৰ অৰ্থ যাক পঢ়া উচিত, এইখন কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, বৰং কোৰাণ এখন এনেকুৱা গ্ৰন্থ য'ত আপোনাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সমস্যাৰ সমাধান ব্যৱস্থা পোৱা যায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কোৰাণৰ সম্পৰ্কে কৈছিল, পবিত্ৰ আল কোৰাণ মানৱ জগতৰ সংস্কাৰক। আধ্যাত্মিক নিৰ্দেশনা আৰু জ্ঞানগৰ্ভ তথ্যৰ সমৃদ্ধ এই মহাগ্ৰন্থই মানৱ সভ্যতাৰ এক বিস্ময়কৰ সংস্কাৰ সাধন কৰিছে। যিসকল মনীষীয়ে এই মৰ্ম আৰু অন্তৰ্নিহিত তাৎপৰ্যৰ সন্ধান পাইছে, সেইসকলেই এই সত্য উপলব্ধি কৰিব পাৰিব যে কোৰাণ এখন পূৰ্ণাংগ জীৱন দৰ্শন। মানৱ জীৱনৰ যিকোনো সমস্যাই ইয়াৰ মাজলৈ লৈ নাহক কিয়, কোৰাণে তাৰ সমাধান দিয়ে। ডক্টৰ আব্দুল কালামে কৈছিল, যদি তুমি শান্তি কামনা কৰা তেনেহ'লে প্ৰথমে মই আৰু মোৰ ভাৱ ত্যাগ কৰিব লাগিব। তেতিয়া অহংকাৰ আঁতৰ হ'ব। অহংকাৰ আঁতৰ হ'লে ঘৃণা আঁতৰ হ'ব, আৰু ঘৃণা আঁতৰ হ'লে বিদ্ৰোহ আঁতৰ হ'ব। বিদ্ৰোহ আঁতৰিলে
শান্তি হ'ব আৰু তেতিয়া আমি শান্তি লাভ কৰিব পাৰিম। এই শান্তিয়ে মন প্ৰাণ সকলো ভৰাই ৰাখিব। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, মানুহ কেৱল দেহেই নহয়, আত্মাও। অকল দেহৰ পৰিপুষ্টি সাধনত ব্ৰতী হৈ আত্মাৰ পৰিপুষ্টি সাধন নকৰিলে মানৱ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। দেহৰ বাবে অৰ্থ আৰু আত্মাৰ বাবে ধৰ্মৰ প্ৰয়োজন। পণ্ডিত মহামতী চাণক্যই কৈছিল, কামধেনু গুণাবিদ্যা জকালে ফলদায়িনী প্ৰবাসে মাতৃ সদৃশী বিদ্যাগুপ্তং ধনং স্মৃতং। বিদ্যা কামধেনু সদৃশ, ই অসময়তো ফল দান কৰে। প্ৰবাসলৈ যোৱাজনৰ বাবে বিদ্যা মাতৃতুল্য। বিদ্যা মানুহৰ গুপ্তধন। নিশাৰ ভূষণ ছন্দ, নাৰীৰ ভূষণ পতি, পৃথিৱীৰ ভূষণ ৰজা আৰু সকলোৰে ভূষণ হ'ল বিদ্যা। ই মানুহৰ বাবে শুভ কৰি, যশ কৰি, সুখ কৰি আৰু গুৰুৰো গুৰু। ই মানুহৰ শ্ৰেষ্ঠ ৰূপ, পৰম বন্ধু। বিদ্যাই মানুহক এটি সংস্কৃত পৰিমাৰ্জিত গুণ প্ৰদান কৰে। বহিৰ্জগতত অগ্নি পোহৰৰ উৎস আৰু মানুহৰ অন্তৰ্জগতত জ্ঞান পোহৰৰ উৎস। ই মানুহৰ অন্তৰৰ মলিনতা, কপটতা, সংকীৰ্ণতা আদি কুপ্ৰবৃত্তিক আঁতৰাই কল্যাণকৰ শুভ গুণবোৰ প্ৰদান কৰে। সেয়ে বিদ্যা আমাৰ অপৰিহাৰ্য সম্পদ। বৰ্তমান মানুহৰ চিন্তাৰ বিভ্ৰাট ঘটিবলৈ আৰম্ভ কৰিছে। চিন্তাৰ দৈন্যই সমাজত ঘূণে ধৰা অৱস্থাৰ সৃষ্টি কৰিছে। প্ৰগতিৰ নামত বিজ্ঞান দৌৰিছে যদিও মানৱতাৰ অপমৃত্যুও ঘটাইছে। বিজ্ঞানৰ নামত মানুহৰ মাজত প্ৰতিযোগিতা চলিছে। এচামে এচামক আভুৱা ভৰিছে। নীতি সদাচাৰ বিসৰ্জন দি পশুত্বৰ আচৰণ কৰিছে। প্ৰমূল্যবোধৰ অৱক্ষয় ঘটাইছে। সদাচাৰবিহীন প্ৰগতি বস্ত্ৰহীন অলংকাৰৰ দৰে। নাৰী এগৰাকীয়ে বস্ত্ৰ নিপিন্ধাকৈয়ে অলংকাৰ পৰিধান কৰিলে যেনেকুৱা হয়, সদাচাৰবিহীন প্ৰগতিও তদ্ৰূপ। এনে পৰিস্থিতিত পৰিয়ে কিছুমান চিন্তাশীল লোকে 4H উদ্ভাৱন কৰিছিল। হেড, হেণ্ড, হাৰ্ট আৰু হেবিট, এই চাৰিওটা বস্তু যাৰ ভাল তেওঁকে হেল্ডি বুলি কোৱা হয়। এই চাৰিটাৰ সুসমন্বয় আৰু সহাৱস্থানে এখন সমাজলৈ ভাল পৰিৱৰ্তন আনিব পাৰে। প্ৰসিদ্ধ বিজ্ঞানী ছাৰ আইজাক নিউটনে নিজৰ জ্ঞানৰ সীমাবদ্ধতা প্ৰকাশ কৰি কৈছিল, উই আৰ গেডাৰিং ইন দি চি শ্ব'ৰ। অৰ্থাৎ আমি বিশাল জ্ঞানৰ সাগৰৰ পাৰত শিলগুটি বুটলি ফুৰা একো একোটি শিশু। এই জগত জ্ঞানৰ ভাণ্ডাৰ। আমি যিমানেই জ্ঞানী নহওঁ কিয়, বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান ভাণ্ডাৰৰ তুলনাত আমাৰ জ্ঞানৰ তুলনা অতি নগণ্য, অতি ক্ষুদ্ৰাতি ক্ষুদ্ৰ। কিন্তু বিশ্ব ব্ৰহ্মাণ্ডখন হ'ল অনন্ত জ্ঞানৰ ভাণ্ডাৰ। আমি ইয়াৰ ওচৰকে পাব নোৱাৰোঁ। সৃষ্টিৰ মূল ৰহস্য ইয়াতেই। মহামানৱ মহাত্মা গান্ধীৰ মতে, নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈ তুমি সকলোতে ভদ্ৰ হৈয়ে থাকিবা। তুমি যি ভাবা, যি কোৱা, যি কৰা, সকলোৰে মাজত
এক সমন্বয় থকা উচিত। মৰিবা কিন্তু নামাৰিবা, সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। এটি ভাল কাম সম্ভৱপৰ কৰি তুলিবলৈ আমি দৃঢ় সংকল্পবদ্ধ বা দৃঢ় প্ৰতিজ্ঞ হ'বই লাগিব। লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰা তাতোকৈ বুদ্ধিমানৰ কাম। জীৱনৰ লক্ষ্যপ্ৰাপ্তিতকৈ যাত্ৰাপথৰ ক্লান্তি বহু বেছি। স্মৃতি বিজড়িত আৰু অভিজ্ঞতা সমৃদ্ধ মানুহৰ জীৱনৰ এটা সৰল দাৰ্শনিক ভিত্তি আছে। সেয়া হ'ল নিজেই জীয়াই থাকি আৰু লগতে আনকো জীয়াই ৰাখিবলৈ যত্নৱান হোৱা। মানুহৰ হৃদয়খন লেম এটাৰ চিমনিৰ দৰে, সময়ে সময়ে তাত স্বাৰ্থপৰতা আৰু সংকীৰ্ণতাৰ ডাঠ ধোঁৱাৰ তৰপ পৰে। প্ৰত্যেকেই মনৰ উদাৰতা আৰু বিশালতাৰে এই ধোঁৱাচ্ছন্ন অন্তঃসাৰ শূন্যতা অতিক্ৰমি পৃথিৱীত সুখৰ সপোন ৰচনা কৰিব পাৰে। যদি কাৰোবাৰ পৰা বা কাৰোবাৰ বাবে আপুনি অসুবিধাত পৰিছে, তেনেহ'লে অসুবিধা দিয়া মানুহজনৰ দৃষ্টিকোণৰ পৰাও এবাৰ জুমি চাওক। আপুনি অন্তত কিছু পৰিমাণে বুজিবলৈ সক্ষম হ'ব প্ৰকৃত সত্য কি হ'ব পাৰে। সকলো ব্যক্তিয়েই নিজৰ জীৱনকালত বিভিন্ন সংঘাতৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হয়। এনে অৱস্থাত যদি ব্যক্তিৰ সহ্য গুণ নাথাকে, তেনেহ'লে লোকে জীৱনত সুখ শান্তি লভিব নোৱাৰে। সেইবাবে ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিৰ লগত বুজা পৰা কৰিব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইবাবে নৱদ্য সংবাদত কৈছিল, সমানত্ব মৈত্ৰী দয়া কৰিবে হীনত, এই হ'ব গুৰুৰ শিকিবে ভালমত। সত্য শৌচ অহিংসা শিকিবে সমদম, সুখ দুখিতে উষ্ণ আত হৈব সম। মায়াই জীৱ সমস্তক মোহি, অবস্তুক বস্তু জ্ঞানৰ নষ্ট বুদ্ধি প্ৰদান কৰে। অবস্তুক দেখাবয় বস্তুক আৱৰি, এহিটো মোহৰ মায়া জানা নিষ্ঠ কৰি। প্ৰভুক নভজাৰ বাবে আমি মায়াত মোহিত হওঁ, যিয়ে আমাক ক্ৰম গতিত ঈশ্বৰ বিমুখ কৰে। ই দুখৰ কাৰণ আৰু নৰককুণ্ডলৈ ঠেলি পঠিয়ায়। মায়া নিবাৰণৰ বাবে প্ৰভু নাৰায়ণৰ কৰুণাৰ প্ৰয়োজন। দয়াময় কৃষ্ণৰ দয়া অবিহনে আমাক দুৰ্গোপ মায়াৰ আবেষ্টনীৰ পৰা একোৱে উদ্ধাৰ কৰিব নোৱাৰে। মায়াধীন জীৱই মায়াৰ ঈশ্বৰ ভগৱন্তক ভজনা কৰিলেহে মায়াৰ পৰা উদ্ধাৰ হ'ব পাৰি। ধন্যবাদ। বিষয় বাসনাই মানুহক পিঞ্জৰাবদ্ধ কৰে। বিষয়ত বিতৃষ্ণা জন্মিলে মুক্ত হ'ব পাৰে। আত্মবোধৰ দৃঢ়তাই মুক্তি আনিব পাৰে। নিজৰ ইন্দ্ৰিয়বোৰে নিজৰ শত্ৰু। বশীভূত ইন্দ্ৰিয়বোৰে মিত্ৰৰ কাম কৰে। কামনাৰ বশীভূতজনৰ দৰে দৰিদ্ৰ কোনো নাই। সন্তোষীজনেই সকলোতকৈ ধনী ব্যক্তি। ভাগ্যক ধিয়াই বহি থকাজন জীৱন্তে মৰা। আশাই পৰম দুখ। কামৰিপুই মানুহক অন্ধ কৰে। স্বভাৱ মানুহৰ ভূষণ। মনৰ বিশুদ্ধতা পৰম তীৰ্থ। অপযশ মৃত্যুৰ সমান। পৰম উপকাৰ কৰাজন ধন্যবাদৰ পাত্ৰ। যি বিদ্যাৰে আত্মবোধ জন্মে সেয়ে প্ৰকৃত বিদ্যা। অভয়দান উত্তম দান। জাতি, বিদ্যা, ৰূপ, যৌৱন আৰু ধন এই পাঁচবিধত যাৰ গৌৰৱ আছে, সি কেতিয়াও ঈশ্বৰৰ ভকতি কৰিব নোৱাৰে বা কৰিলেও সিদ্ধ নহয়। ইয়াৰ উপৰিও ভকতিৰ পন্থত কণ্টক হিচাপে
কুসংগ, কুদৃশ্য, কুবাক্য বা কথা শ্ৰৱণ, কুশাস্ত্ৰপাঠ আৰু স্মৰণ থাকে। এইবোৰক অলপ চেষ্টা কৰি বৰ্জন কৰিব পাৰি। সৎশাস্ত্ৰ পাঠ, সৎসংগৰ লগত আলাপ, সুগীত, সুচিত্ৰ দৰ্শন, সুবাক্য শ্ৰৱণ আদি কৰি এই কণ্টকবোৰৰ পৰা আঁতৰিব পাৰি। কিন্তু দেহত থকা মহাশক্তিমান কণ্টক ৰিপু, লোভ, মোহ, কাম, ক্ৰোধ, মদ আৰু মাৎসৰ্য, যি লোক আক্ৰান্ত হৈছে তেওঁ অনীতি, অনাচাৰ, দুৰ্নীতি, সংঘৰ্ষ, হত্যা, লুণ্ঠন, অন্যায়, অবিচাৰ, প্ৰতাৰণা, ভ্ৰষ্টাচাৰ আদিত লিপ্ত হয়। সেয়ে এইবোৰৰ পৰা নিজকে আঁতৰাই আৰু সৎজন, গুৰুজন, মহাপুৰুষ আদিৰ জীৱন দৰ্শন শ্ৰৱণ ভক্তি কৰি আগুৱাই যোৱাটো নিতান্তই প্ৰয়োজন। মানুহৰ ৰূপেই ঈশ্বৰৰ প্ৰকাশ। মানৱ সেৱাই ঈশ্বৰ সেৱা। মানৱ সেৱাও ঈশ্বৰৰ সান্নিধ্য লাভৰ এক পথ। মানৱ সেৱাক শাস্ত্ৰই শ্ৰেয় পথ বুলি মান্যতা দিয়ে। মহামানৱসকলেও মানৱ সেৱাতেই ব্ৰতী থাকি জীৱননাথ সামৰিছে। পাৰ্থিৱ সম্পদ, ঐশ্বৰ্য, ক্ষমতা, ভোগ, বিলাস শেষত দুখৰ কাৰণে হয়। ঐশ্বৰ্য, ক্ষমতা, ভোগবিলাসত ডুব গৈ থকা এনে পথক শাস্ত্ৰই শ্ৰেয় পথ বুলি কৈছে। নিজৰ ভৱিষ্যতৰ প্ৰতি এক সুস্পষ্ট আৰু সুদৃঢ় সংকল্প থকাজন জ্ঞানী। নিজকে জ্ঞানী বুলি ভবাজনতকৈ মূৰ্খ আৰু নাই। মূৰ্খই জ্ঞানীৰ সভাত তেতিয়ালৈকে স্থান পায় যেতিয়ালৈকে তেওঁ মুখ নোখোলে। দুটা বস্তুৱেই অসীম আৰু অনন্ত। এটা হ'ল এই বিশ্বব্ৰহ্মাণ্ডখন আৰু আনটো মানুহৰ মূৰ্খামি। দাৰ্শনিক ছক্ৰেটিছৰ মতে আটাইতকৈ ধুনীয়া বা আকৰ্ষণীয় বস্তুটো সদায় ভাল নহ'বও পাৰে, কিন্তু যিটো ভাল সি সদায় ধুনীয়া। মানুহৰ মাজত দেৱতা আছে। সেই দেৱতাজনক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি। নিজক বুজিলেহে আনক বুজিব পাৰি। ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটো শিক্ষাৰ মূল উদ্দেশ্য। আটাইতকৈ সুখী সেইজন ব্যক্তি যিজনে কম বস্তুক লৈ সন্তুষ্ট থাকে। সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে। শিশুৰ সৰলতা হেৰুৱাই নেপেলোৱাজনেই প্ৰকৃততে মহৎ লোক। সত্যতাই সৰ্বশ্ৰেষ্ঠ নীতি আৰু শেষত ইয়াৰেই জয়। অসৎ কল্পনা, অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই আমাক উচ্চ স্তৰলৈ নিয়ে। চকুৰে নেদেখাজনক অন্ধ বুলি কওঁ যদিও যিয়ে নিজৰ দুষ্কৃতিবোৰ লুকাই ৰাখে সেইজনেহে প্ৰকৃতাৰ্থত অন্ধ। আত্মশুদ্ধিৰে জগত শুধৰাব পাৰি, এই ধাৰণাটো মুঠেই আমূলক নহয়। কিন্তু ব্যক্তি এজনে প্ৰথমে নিজে ভাল কাম, পৰোপকাৰ, সৎ আচৰণ, সু অভ্যাস কৰি নিজকে সলনি কৰি ল'ব লাগিব। পিছত নিজৰ ঘৰখনক, বন্ধুবৰ্গক, প্ৰতিবেশীক, চুবুৰীয়াক, সমাজক আৰু শেষত পৃথিৱীখনকে সংশোধন ঘটাব পাৰিব। ব্যক্তিজনে নিজৰ যোগাত্মক দৃষ্টিৰে সজাই আনকো বিলাই দিব যত্ন কৰিব লাগিব। অবিৰতভাৱে এই প্ৰক্ৰিয়াটো চলি থাকিলে বিশ্বখন এদিন হ'লেও প্ৰকৃত মানুহেৰে ভৰি পৰিব। কমকৈ খোৱা, শান্ত হৈ থকা আৰু আনন্দপূৰ্ণ জীৱন যাপন কৰা, এই তিনিটাই হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসক। হিংসা, গৰ্ব, ধন লিপ্সা এই তিনিটা জুইৰ ফিৰিঙতিৰ দৰে। ইহঁতে হৃদয়খন সম্পূৰ্ণৰূপে দগ্ধ কৰে। বাসনা মূৰ্খৰ স্থায়ী ক্ষয়ৰোগাক্ৰান্ত জ্বৰ। চাণক্যৰ মতে সকলোৰে অতিমাত্ৰা গৰ্হিত আৰু নিন্দনীয়। আনৰ তিৰোতা, আনৰ বস্তু, আনৰ নিন্দা, গুৰুক ঠাট্টা মস্কৰা আৰু চঞ্চলতা সদায় বৰ্জন কৰিব লাগে। কুলি চৰাইৰ সৌন্দৰ্য মাতত, পত্নীৰ বিশ্বাসত, কুৰূপৰ জ্ঞানত,
আৰু সাধুৰ ক্ষমতাত। বিদ্যাৰ সমান বন্ধু, ৰোগৰ সমান শত্ৰু, পুত্ৰৰ স্নেহৰ সমান স্নেহ আৰু দৈৱৰ সমান বল কাৰো নাই। সত্যবাদীৰ অভিশাপ অথলে নাযায়। জীৱনৰ বাটটো আমি বিচৰাৰ দৰে মসৃণ কেতিয়াও নহয়। খলা বেমাৰে ভৰা, দীঘলীয়া আৰু কণ্টকময়। এই বাটত যিমান সাৱধানে খোজ নিদিওঁ কিয়, কাঁইটে খোচা বিন্ধা কৰাটো স্বাভাৱিক। গোটেই বাটটো চামৰাৰে কাঁইটবোৰ ঢাকি লোৱাটো সম্ভৱ নহয়। উপায়টো হ'ল, যদি নিজৰ ভৰিত চামৰাৰ এযোৰ জোতা পিন্ধি লোৱা যায়, তেতিয়া কাঁইটে ভৰিত বিন্ধিব নোৱাৰে আৰু নিৰ্ভয়ভাৱে খোজকাঢ়ি ফুৰিব পৰা যাব। তেনেদৰে পৃথিৱীখনক পদাৰ্থৰে ঢাকিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ সলনি নিজৰ ভৰি দুটা পদাৰ্থৰে আৱৰি লোৱাটো বুদ্ধিমানৰ কাম। পৃথিৱীখনক জানিব পৰাটো দুৰূহ আৰু কঠিন কাম। তাৰ আগতে নিজক চিনি জানি লোৱাটোহে প্ৰয়োজন। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। সৌভাগ্যৰ দুৱাৰ নাথাকে, যিহেতু ইয়াৰ কোনো ঘৰ নাথাকে। সুযোগ আৰু সুপৰিকল্পনাৰ মণিকাঞ্চন সংযোগেই সৌভাগ্যৰ দুৱাৰ মুকলি কৰে। উদ্যোগী আৰু সাহসী পুৰুষৰ সহায়ক ভাগ্য। ভাগ্যই মানুহক পৰিৱৰ্তন নকৰে, ই মাথো ব্যক্তিজনৰ মুখাখন খুলি পেলায়। ভগৱানে সকলোকে স্বৰ্গৰ দুৱাৰ খুলিব পৰাকৈ এপাত চাবি দিয়ে। অৱশ্যে সেই একেপাত চাবিৰে নৰকৰ দুৱাৰো খুলিব পাৰি। মানুহৰ গোটেই জীৱনটো সামৰি লয় তিনিটা কথাই। সেইকেইটা হ'ল ইচ্ছা, পৰিশ্ৰম আৰু কৃতকাৰ্যতা। ইচ্ছাই এটা উজ্জ্বল আৰু সুখী কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিয়ে। পৰিশ্ৰমে দুৱাৰদলি পাৰ হৈ আগবাঢ়ি যোৱাত সহায় কৰে আৰু যাত্ৰাৰ শেহত আহে কৃতকাৰ্যতা, যি আমাৰ জীৱনৰ সমস্ত সাধনাৰ শিৰত কিৰীটি পিন্ধাই দি তাক পুৰস্কাৰ কৰে। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, তুমি যদি শত্ৰুৱে তোমাক কৰা অপকাৰৰ প্ৰতিশোধ ল'ব খোজা, তেন্তে তুমি তোমাৰ শত্ৰুৰ একেশাৰীৰ মানুহ বুলি গণ্য হ'বা। কিন্তু যদি শত্ৰুৱে তোমাৰ প্ৰতি কৰা অপকাৰৰ কাৰণে তুমি তাক ক্ষমা কৰি দিব পাৰা, তেন্তে প্ৰমাণ হ'ব যে তুমি তোমাৰ শত্ৰুতকৈ বহু ওখ খাপৰ মানুহ। সংসাৰত জীৱন জীয়াই থকাটোৱেই সৰ্বোত্তম কলা। এই কলা আয়ত্ত কৰাটোৱেই হ'ল সফলতাৰ চাবিকাঠি। তাৰ বাবে সাধনাৰ প্ৰয়োজন। সংস্কাৰ সাধনৰ যোগেদি শুদ্ধয়ো ব্ৰাহ্মণত্ব লাভ কৰিব পাৰে। শিক্ষা দীক্ষাৰ ফলত মানুহে অনুন্নত স্তৰৰ পৰা উন্নতিৰ শিখৰলৈ উঠিব পাৰে। শিক্ষা দীক্ষাও এবিধ সংস্কাৰ, কিন্তু আজিৰ শিক্ষা ব্যৱস্থাত জীৱিকাৰ শিক্ষাহে গুৰুত্ব অধিক। ই জীৱনৰ শিক্ষা হৈ থকা নাই। মানুহ মানুহৰ দৰে জীয়াই থাকিবলৈ জীৱনৰ শিক্ষাৰ প্ৰয়োজন। প্ৰমূল্যবোধৰ শিক্ষাৰ অভাৱত মানুহ নামৰ প্ৰজাতিটো দানৱীয় প্ৰবৃত্তিলৈ অৱনমিত হ'ব ধৰিছে। চিতা চিন্তা দৈ মধ্যে চিন্তা নাম গৰিয়সী। চিতা দহতি নিৰ্জীৱং চিন্তা প্ৰাণ অসমং বপু। অৰ্থাৎ চিতা আৰু চিন্তা এই দুয়োবিধৰ ভিতৰত চিন্তাই বেছি গুৰুত্ব লাভ কৰে, কিয়নো চিন্তাই নিৰ্জীৱ দেহ বা শৰীৰক পোৰে, কিন্তু চিন্তাই প্ৰাণৱন্ত দেহক পোৰে। গ্ৰেটোৰ মতে গৈ ওলোৱাতকৈ গৈ থকাটোৱেই শ্ৰেষ্ঠতৰ। ত্যাগেহে ভোগৰ আনন্দ তীব্ৰতৰ কৰি তোলে। সৰু বুলি কাকো অৱহেলা কৰিব নালাগে। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। মানুহে নিজকে চিন্তাৰে নহয়, কামৰ দ্বাৰাহে চিনিব পাৰে। নিজৰ কৰ্তব্য কৰিবলৈ চেষ্টা কৰা, তেতিয়াহে তুমি নিজৰ আচল মূল্য জানিব পাৰিবা। ধন ব্যয় কৰাত ফুটি ওলাই মানুহৰ জীৱনবোধৰ পৰিচয়।
আমি জীৱনটো যাপন কৰিবলৈ কেৱল সাজু হওঁ, প্ৰকৃততে কেতিয়াও যাপন নকৰোঁ। জীৱনটো এটা উত্তৰবিহীন সাঁথৰ। ইয়াক দিয়া অৰ্থ আৰু উদ্দেশ্য তেতিয়াই সৰ্বাংগ সুন্দৰ হৈ উঠিব। বাস্তৱৰ সন্মুখীন হৈয়ে জীৱনটো আগুৱাই নিব পাৰি। সংসাৰত এইদৰে প্ৰথম খোজটো দিয়া, যাতে তাৰ ওপৰত নিৰ্ভৰ কৰি জীৱনৰ বাকী দিনবোৰ নিৰ্ভৰ কৰিব পাৰি। জীৱনত উন্নত চিন্তা কৰিব আৰু সুস্বাস্থ্য গঢ়িব পৰাটো ঈশ্বৰৰ আশীৰ্বাদ। ক্ষমা মানুহৰ এটা মহৎ আৰু মহান গুণ। বিজ্ঞানৰ মতেও ক্ষমা গুণ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কাৰণে উপকাৰী। নিজৰ লগতে আনকো সততে ক্ষমা কৰিব লাগে। আনক ক্ষমা কৰিবলৈ আগ্ৰহ কৰিলে নিজৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। সেইদৰে নিজৰ ওপৰতো অনবৰতে গ্লানি আৰু হীনভাৱ ৰাখি নিজকে বঞ্চিত প্ৰবঞ্চনা কৰিব নালাগে। বাধ্যত পৰি ক্ষমা কৰাতকৈ স্বতঃস্ফূৰ্তভাৱে কৰা ক্ষমা অধিক প্ৰভাৱশালী। বৈজ্ঞানিকসকলে গৱেষণাৰ দ্বাৰা একমত হৈছে যে ক্ষমা হ'ল এক বহুমুখী ধনাত্মক পৰিঘটনা। আধুনিকতাই আমাক চুই দিয়াৰ পৰাই আমি আত্মকেন্দ্ৰিক নিঃসংগ হৈ পৰিছোঁ, যাৰ বাবে প্ৰতিযোগিতাপূৰ্ণ সমাজত অত্যাধিক মানসিক চাপত ভুগি শাৰীৰিক মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছোঁ। আমি প্ৰাচুৰ্যৰ মাজত নিৰানন্দ আৰু বিলাসিকতাৰ মাজত কেৱল শূন্যতা অনুভৱ কৰিছোঁ। সকলো থাকিও হতাশ আৰু মানসিক দ্বন্দ্বত ভুগিছোঁ। নিজস্ব স্থিতিৰ উন্নতি সকলোৰে জীৱনৰ প্ৰধান কাম্য। আমাৰ বিচৰা আৰু পোৱাৰ মাজত ব্যৱধান বাঢ়ি যোৱাৰ বাবে মানসিক চাপ আৰু অসন্তুষ্টি বাঢ়ি গৈছে। চাপৰ মাত্ৰা সহ্যৰ সীমাত থকালৈকে বা সহ্য কৰিব পৰাকৈ মনোবল থকালৈকে আনে একো উমান নাপায়। যেতিয়া সহ্যৰ বাহিৰত হয়, তেতিয়া আমি হতাশ আৰু পলায়নবাদী হৈ পৰোঁ। আত্মবিশ্লেষণ, প্ৰতিকূল অৱস্থাৰ পৰা আঁতৰি থকা, পৰিস্থিতি সাহসেৰে মুখামুখি হোৱা, নিৰ্জনভাৱে কিছু সময় থকা, প্ৰিয় গীত শুনা, ছবি অঁকা, পঢ়া, নিজক আনন্দদায়ক কামত ব্যস্ত ৰখা, অন্তৰংগজনৰ সৈতে কটোৱা, প্ৰাৰ্থনা কৰা আৰু পৰিমিততা ৰক্ষা কৰি চলিব পাৰিলে এই মানসিক চাপৰ পৰা মুক্ত হৈ সুখী, সুন্দৰ, শান্তিপূৰ্ণ জীৱন আমি নিশ্চয় পাব পাৰোঁ। কথা সংক্ষেপতে কোৱাটো বুদ্ধিমানৰ কাম। কম কবা, বেছি কৰিবা। উপদেশ কমকৈ দিবা, সৎ লোকৰ কথা বেছি শুনিবা। প্ৰকৃত সাধুতা হ'ল মানুহক ভাল পোৱাটো আৰু প্ৰকৃত জ্ঞান হ'ল মানুহক জনাটো। জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা কৰ্মেৰে, বছৰেৰে নহয়। শিকিব এৰি দিলেই মানুহ বুঢ়া হয়। নতুন কথা শিকি থাকিলে মানুহ চিৰকাল ডেকা হৈ থাকে। মনটোক ডেকা কৰি ৰখাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ কাম। কনফুচিয়াছৰ মতে অজ্ঞানতা মনৰ নিশা, কিন্তু জোন আৰু তৰাবিহীন নিশা। এই বুলি তুমি আক্ষেপ নকৰিবা যে মানুহে তোমাক নাজানে। তুমি এনেভাৱে কাম কৰি যোৱা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা। তোমাৰ সন্মুখৰ কৰ্তব্য যদি অৱহেলা কৰা, তেন্তে ই তোমাৰ নৈতিক সাহসৰ অভাৱে সূচনা কৰে। সুখী হোৱাৰ সহজ উপায় ৰাস্তাৰ কাষৰ দুৰ্দশাগ্ৰস্তজনৰ লগত নিজক তুলনা কৰা। যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপাৰগ, সেইজনে সোনকালেই দুখ ভোগ কৰিব লাগিব। তুমি যেনেদৰে আনৰ ব্যৱহাৰ আশা কৰা, আনকো তুমি তেনে ব্যৱহাৰ কৰা উচিত। বিনা চিন্তাই কৰা অধ্যয়ন মাথো পশুশ্ৰম। সত্য কথা কোৱা স্পষ্টবাদিতাৰ লক্ষণ। সত্য কথা কওঁতে স্থান, কাল, পাত্ৰ বিচাৰ কৰি ক'ব লাগে। আনে মনত আঘাত পোৱা বা বেয়া পোৱাৰ আকাংক্ষা থাকিলে সত্য কথা কৈ অপ্ৰিয় ভাজন হ'ব নালাগে। অপ্ৰিয় সত্য কোৱাৰ পৰা শত্ৰুতা বাঢ়ে। সত্য কথাষাৰ কোৱাৰ কাৰণে যদি কাৰোবাৰ প্ৰাণনাশ হয়, তেনে ক্ষেত্ৰত মনে মনে থকাই ভাল। ইয়াৰ উপৰিও দুষ্ট প্ৰকৃতিৰ লোকে বেয়া কাম কৰা দেখি নিন্দাসূচক বাক্যৰ সত্য কথা ক'লে অপকাৰ কৰিব পাৰে। সত্য কথা কৈ শত্ৰুতা বঢ়োৱাতকৈ দুষ্ট লোকৰ পৰা
আঁতৰি থকাই শ্ৰেয়। অসৎ স্বভাৱৰ লোকৰ সৈতে বন্ধুত্ব কৰি বিপদ মাতি অনা উচিত নহয়। মূৰ্খই ক্ষমাও নকৰে নাপাহৰেও। সৰলমতি মানুহে ক্ষমা কৰে আৰু পাহৰে। জ্ঞানীয়ে ক্ষমা কৰে কিন্তু নাপাহৰে। আনক সুখী কৰিবলৈ চেষ্টা কৰাটোৱেই সৰ্বোৎকৃষ্ট আনন্দ। মানুহৰ সম্পত্তিৰ জোখ হ'ল তেওঁ কি কি বস্তু নিকিনাকৈ থাকিব পাৰে। পৃথিৱীৰ ডাঙৰ সমস্যাবোৰৰ ভিতৰত এটা হ'ল মূৰ্খবোৰৰ মন সদায় দৃঢ়প্ৰতিজ্ঞ হৈ থকা আৰু বুদ্ধিয়কবোৰৰ সন্দেহ। সৰু সৰু ত্যাগ কৰিব পাৰিলে জীৱনটো চহকী হয় আৰু সৰু সৰু কথাৰে বা বস্তুৰে সন্তুষ্টি লভিলে জীৱনটো সুখী হয়। সুখ আৰু আৰাম দুয়োটা বেলেগ অনুভৱৰ বস্তু। মানুহে আৰামটোকে সুখ বুলি সাধাৰণতে ভুল কৰে। জীৱনত সুখ উপভোগ হ'লে আনকো সেই সুখৰ সমভাগী হ'বলৈ দিব লাগে। এনে কৰাটো কেৱল উদাৰতাই নহয়, বুদ্ধিমানৰো কাম। সুখী হ'বলৈ সঠিক ইচ্ছা জাগিব লাগিব। আনৰ যদি সুখ হোৱাটো বিচৰা তেন্তে দয়ালু হ'বলৈ যত্ন কৰা। যদি নিজে সুখী হ'ব খোজা তেতিয়াও দয়ালু হ'বলৈ যত্ন কৰা। সৎকৰ্মৰ অবিহনে কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰা। মানুহ এজন নিৰামিষভোজী বা আমিষভোজীৰ ওপৰত তেওঁৰ হিংসুকতা নিৰ্ভৰ নকৰে। মানুহে হিংসা বা অহিংসা বাক্য বা মনেৰেও কৰিব পাৰে। আহাৰ শুদ্ধ হ'ব লাগে। এখন শুদ্ধ অন্তঃকৰণ আৰু নিৰ্মল হৃদয়েৰে গ্ৰহণ কৰিব লাগে। আকৌ যি মানুহ শৰীৰ, বস্ত্ৰ, আহাৰ আৰু যথাযোগ্য কথা বতৰাত বা আচৰণত শুদ্ধ নহয় সেই মানুহক অসুচি বুলি গীতাত কৈছে। শাস্ত্ৰ বিধিমতে আহাৰৰ শুদ্ধ শুদ্ধি বিচাৰ কৰিলে আত্মজ্ঞান লাভ হয়। আকৌ মহাভাৰতত কৈছে ততো বিহাৰৈ ৰাহাৰৈ মোহিতস্য যজস্পয়া। মহামোহে সুখে মগ্ন নাত্মান পধুধ্যতে। ইচ্ছামতে আহাৰ বিহাৰ কৰি মোহিত হোৱা মানুহ এজন মহামোহময় সুখত ডুবি থাকি আত্মজ্ঞানৰ পৰা বঞ্চিত হয়। অতি বেছি আৰু অতি কম এই দুয়োটাৰ মেৰপেচত জীৱনে ইয়াৰ মাদকতা হেৰুৱায়। প্ৰলোভনৰ ঊৰ্ধত থাকিব পৰাজনে জীৱনক উপভোগ কৰিব পাৰে। সদায় সত্যবাদিতা, সুন্দৰতা আৰু সৰলতাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব লাগে। খঙে আন ব্যক্তিক অপকাৰ কৰাৰ আগেই নিজৰ অপকাৰ কৰে। মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ পাত্ৰ হ'বলৈ যত্ন কৰিব লাগে। তুমি যিটো দিনত জীয়াই থকাৰ পৰম সন্তুষ্টি লাভ কৰিছিলা সেই দিনটো এবাৰ পৰীক্ষা কৰি চোৱাচোন। দেখিবা যিদিনা তুমি একো কাম নকৰি উদ্দেশ্যবিহীনভাৱে বহি বা ঘূৰি ফুৰি আছিলা সেই দিনটোৱে তোমাক জীয়াই থকাৰ পৰম সন্তুষ্টি দিয়া নাছিল। দিছিল যিটো দিনত তোমাৰ কৰিবলৈ বহুত কাম আৰু প্ৰত্যেকটো কামকে তুমি যথা সময়ত সুকলমে সমাধা কৰিছিলা। দৃষ্টি, লক্ষ্য, মনোসংযোগ তোমাৰ কৰ্মত থাকিলে সুফল নিশ্চিত। সৎ চিন্তা, সৎ ভাৱনাৰে মন পৰিপূৰ্ণ হৈ থাকিলে নিৰ্ভয়ে জীৱন যাপন কৰিব পাৰি। চেহেৰা চিন্তাধাৰাৰ দৰ্পণ। মন, বচন আৰু কৰ্ম সদায় ঠিক ৰাখিব লাগে। আমি কৰা কামবোৰ পাৰিলে ৰুচি আৰু ব্যক্তিত্বৰ লগত খাপ খোৱা হ'ব লাগে। সুস্থ আৰু নিৰ্মল ৰসিকতা কৰি আনন্দ মনেৰে হাঁহি থাকক। দেখিবা আপোনাৰ সৌন্দৰ্য অতুলনীয় হৈছে। চাণক্যৰ নীতিশ্লোকত আছে ধনানি জীৱিতৈষ্ণৱ পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেত সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি। মানুহে উপাৰ্জন কৰা ধন সম্পত্তি কেৱল নিজৰ কাৰণে আহৰণ কৰা বুলি ভবাটো উচিত নহয়। জ্ঞানী লোকে আনৰ উপকাৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰে, আনকি নিজৰ জীৱনো। আমাৰ সমাজত এনে লোক নথকা নহয়। সমাজ এখনৰ উন্নতি, মংগল আৰু সুকলমে চলিবলৈ
এনেকুৱা ত্যাগৰ নিতান্তই আৱশ্যক। নিজ নিজ মতত চলিলে সমাজৰ বান নাথাকে। নিজৰ মতত চলা ভাৱ ত্যাগ কৰি সমাজৰ উন্নতিৰ হকে উপাৰ্জনৰ সামান্যতম হ'লেও খৰচ কৰিবলৈ হেমাহি কৰিব নালাগে বা ব্যস্ততাপূৰ্ণ জীৱনৰ অলপ সময় হ'লেও দিবলৈ যত্ন কৰিব লাগে। সম্ভৱ, কিমান দূৰ সম্ভৱ সেই কথা জনাৰ একমাত্ৰ উপায় হ'ল সম্ভৱৰ শেষ সীমা চেৰাই গৈ অসম্ভৱ ৰাজ্যত প্ৰৱেশ কৰা। মানুহৰ যশস্যাবোৰ সুকীৰ্তিৰ মৃদু সুবাস। সফলতাৰ যাত্ৰা গন্তব্যস্থান নহয়। সপোন দেখা, সপোনক চিন্তালৈ ৰূপান্তৰিত কৰা আৰু চিন্তাক কামলৈ সুফল নিশ্চিত। সৎ চিন্তাই মানুহক পবিত্ৰ কৰে। ধন্যবাদ। আত্মসংযমৰ অনুশীলনেই হ'ল সভ্যতা। ব্যৱহাৰ, পৰিচালনা আৰু অনুশীলন নহ'লে সোণতো ঘূণে ধৰে। দুৰ্বল লোকে সদায় আনৰ প্ৰশংসা বিচাৰে। অসৎ লোকে নিজৰ সুখ আৰু সৎ লোকে আনৰ সুখ বিচাৰে। সেইজনলৈ ভয় কৰা উচিত যিয়ে ভগৱানক ভয় নকৰে। হাঁহি হ'ল দুজন ব্যক্তিৰ কম দূৰত্ব। জীৱনত সফল হ'বলৈ সুন্দৰ আৰু শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হোৱাটো প্ৰয়োজন। পিন্ধা উৰা, ভাৱ ভংগী, আচাৰ ব্যৱহাৰ, চিন্তা ভাৱনাই আমাৰ ব্যক্তিত্বৰ চিনাকি। আমি কেনেকুৱা ভাৱ চিন্তাৰ মানুহ আমাৰ বাহ্যিক কিছুমান চিনৰ দ্বাৰাই বুজিব পাৰি। দৃঢ় ইচ্ছা, সৎ ভাৱনা, চিন্তাৰ আশাবাদী মানুহ এজনৰ খোজ কাটল অসৎ চিন্তাগ্ৰস্ত, এলেহুৱা, নিৰাশাবাদী মানুহতকৈ বহু বেলেগ। শৰীৰৰ ভাষাৰ দ্বাৰা ইয়াক বুজিব পাৰি। ভাৱ ভংগী, আচাৰ ব্যৱহাৰ আদিৰ পৰা মনোভাৱ প্ৰকাশ পায়। সেয়ে আমি অন্তৰৰ সৈতে যোগাত্মক ভাৱৰাশীৰ গৰাকী হ'বলৈ যত্ন কৰা উচিত। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, যি কথাই, যি কামে, যি চিন্তাই, যি প্ৰয়াসে, যি প্ৰচেষ্টাই মানুহক আৰু মানুহৰ বাস্তৱ জীৱনক সুন্দৰ কৰি মহান কৰে, মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা, আদিম পৰিৱেশৰ পৰা ওপৰলৈ তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীৰ বাস্তৱ জীৱন ধুনীয়া কৰি মনোময় আৰু মানৱ জীৱন সুখ শান্তি আৰু আনন্দ যোগান ধৰি আনন্দৰ পৰা আনন্দলৈ লৈ যায়, সেয়াই হ'ল সংস্কৃতি। সৰু বৰ সকলোকে সমভাৱে আদৰিব পৰাটো প্ৰকৃত সৰল সুস্থ মন। যিকোনো মূৰ্খই সঁচা কথা ক'ব পাৰে, কিন্তু এনে মিছা কথা ক'বলৈ সজাই পৰাই লওঁতে যথেষ্ট বুদ্ধি লাগে। কোনো কামৰ ভৱিষ্যত নাই। ভৱিষ্যত নিৰ্ভৰ কৰে কামত লাগি থকা মানুহজনৰ ওপৰত। পুৰুষৰ পুৰুষত্ব, ত্যাগৰ ক্লিবতা স্বাভিমানৰ বস্তু। শুদ্ধ কৰ্ম পদ্ধতি আৰু উচ্চ আদৰ্শই জীৱন ধন্য কৰাৰ লগতে উন্নতিৰ সোপান। ইন্দ্ৰিয় দমনৰ দ্বাৰা মানৱতা সংৰক্ষিত হয়। সাম্প্ৰতিক সময়ত বায়ু, পানী, মাটি, শব্দ আদি প্ৰদূষণ হৈ সমগ্ৰ বিশ্বতে জীৱজগতৰ বাবে ই প্ৰত্যাহ্বান হিচাপে দেখা দিছে। তাতোকৈ ডাঙৰ প্ৰদূষণ আৰু সমস্যা হিচাপে দেখা দিছে মানুহৰ ভাৱৰ প্ৰদূষণ। মানুহৰ ভাৱনাত মানৱতাৰ অভাৱ, কৰ্মত কৰুণা, দয়াৰ অভাৱ। অমৃতস্য পুত্ৰা অৰ্থাৎ মানুহ অমৃতৰ সন্তান। পিছে মানুহ অমৃতৰে সৃষ্টি হ'লেও মানুহৰ গাত অমৃতময় দৃষ্টি নাই, অমৃতৰ আদান প্ৰদান নাই, যিটো সাম্প্ৰতিক কালত, সাম্প্ৰতিক সমাজত এক ডাঙৰ সমস্যা। আমি বাৰু নতুন প্ৰজন্মক এই ভাৱৰ প্ৰদূষণৰ পৰা কেনেকৈ মুক্ত কৰিম তাক ভাবিবৰ হ'ল।